ৰবি শৰ্মা আৰু যতীন বৰা ৰবি শৰ্মা অ'কে ডেফিনেটলি অ'কে দ্যাটছ গ্ৰেট ময়ে না অ'কে ডেফিনেটলি এতিয়াও খায়নে জেলেপি নে ভাং মানে গৰু গাড়ী চলোৱাটো এটা ক্ৰেডিবিলিটি সেইটো এটা টেলেণ্ট গতিকে এক্টৰ হ'ব লাগিলে চব লাগিব কাৰণ কোনো এক্টিং স্কুলত নিশিকায় যে পুলিচ অফিচাৰ এজনৰ চুলি দীঘল থাকে চাৰ্জন এগৰাকীৰ নখ দীঘল নাথাকে সেইটো আমাৰ অবজাৰ্ভেশ্যনৰ পৰাই হ'ব চ' উই হেভ টু বি অবজাৰ্ভেণ্ট টুৱাৰ্ডছ এভৰি এনি আদাৰ প্ৰফেশ্যন বা চকু পানী মুচি সেই হাতখনো ইয়াত চকীখনত দিয়ে সেইখন আমি হাত দি আমাৰো চকু পানী মুচোঁ চ' এটা জৰমছৰ আদান প্ৰদান হয় তাত গতিকে ইমিউনিটিটো বুষ্ট আপ হয় মানুহৰ ধৰি থিয়েটাৰ যোৱাৰ আগলৈকে মোৰ দুডাল ফেটি সাপ আছিলে ঘৰত আৰু দুডাল য়েল' লিপ ভাইপাৰ আছিলে এডাল থিয়েটাৰ যোৱাৰ আগে মায়ে কৈছে এইবিলাক কোনে চাব তই এৰি দি থৈ যাম মই এইবিলাক চব আকৌ এৰি দি থৈ মাহঁতে ভয় কৰিছিল নেকি ডেফিনেটলি ভয় কৰে সাপ বহুত মানুহে ভয় কৰে মই একেবাৰে নাভাবোঁ যে OTT-য়ে চিনেমাৰ মাৰ্কেটখন কেতিয়াবা কম কৰিব পাৰে বুলি খাব হিন্দীতেই পঢ়াওক অঁ কিন্তু শংকৰদেৱৰ কথা পঢ়াওক এক্সেক্ট নমস্কাৰ দ্য ৱেৰ আন এটি এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত উপস্থিত আছে এনে এজন ব্যক্তি যি অকল মোৰে নহয় অসমৰ হয়তো বহুকেইজনৰ প্ৰিয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দাদা আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ ছ' মাছ ভালে আছেনে একদম বঢ়িয়া গৰম কেনেকুৱা গুৱাহাটীত গৰম ঠাণ্ডা চলি থাকিব গোটেই জীৱন আমি এ চি সোমাই থাকোঁ গমেই নাপাওঁ আপুনি ড্ৰাইভ নিজে কৰে চাগে ড্ৰাইভ নিজে কৰোঁ আগতে ড্ৰাইভ কৰি নিজে আহিছে নিজে আহিছোঁ বেছিভাগ যায় মই নিজে চলাওঁ তো অলপমান মি টাইম পোৱা যায় নহ'লে দিগদাৰী হয় সদায় কোনোবা এটা মানুহৰ লগত থাকিলে কিবা কিবি কৰি থাকে কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ সময় নহ'লে গাড়ী চলাই আহি থাকোঁতে কৰোঁ গতিকে লগত ড্ৰাইভাৰজন থাকিলে তেওঁ কৈ থাকি কিবা কিবি দিগদাৰী হয় টাইমটো তেনেকৈ আজিকালি হেণ্ডছ ফ্ৰী আছেতো গাড়ীত চিন্তা নাই আৰু গাড়ী চলালে কিবা চিন্তা কৰি থকা যায় ভাল বহুত চব সময়তে চিন্তা চব সময়তে চলি থাকে চিন্তা আজি আমি ৰবি দাদাৰ বিভিন্ন ধৰণৰ কথা পাতিম তেওঁৰ বিশেষ কিছুমান কথা আছে যেন তেওঁ সাপ পুহিছিল বা জেলেপি 1 কেজি খোৱা কথা সেই কথাৰ আৰু কথাবোৰ আমি সুধিম কিন্তু তাৰ আগতে ৰবি দাক মই আপোনাক 4টা প্ৰশ্ন কৰিম তাৰ মই আপোনাক 2টাকে অপশ্যন দিম আপুনি এটাকে চিলেক্ট কৰিব ক্ৰিষ্টিয়ানো ৰনাল্ডো অৰ লিঅনেল মেছি both have different styles they do different players still আপুনি এজনক চুজ কৰে যদি কৰিবই লাগিব বুলি গান পইণ্টত ক'লে তেতিয়াহ'লে মেছি বুলিয়ে ক'ম অ'কে বিৰাট কোহলি অৰ MS ধোনী ক্ৰিকেটটো মই একেবাৰে নাচাওঁ কিন্তু তথাপি MS ধোনী অ'কে জুবিন অৰ পাপন ইটছ ইম্পচিবল দুটা মানুহ বেলেগ বেলেগ কেনেকৈ চইচ কৰিম মই দুইটাৰ বেলেগ বেলেগ জনৰ গানৰ দুইটাৰ ৰেঞ্জ বেলেগ এটাই হাই গায় এটাই ল' গায় দুইটাৰ মাত টোনেল কোৱালিটি বেলেগ বেলেগ দুইটাই মোৰ বন্ধু অ'কে চ' ৰবি শৰ্মা আৰু যতীন বৰা ৰবি শৰ্মা অ'কে ডেফিনেটলি অ'কে দ্যাটছ গ্ৰেট ময়ে না অ'কে ডেফিনেটলি কথা এটা সুধিব বিচাৰিছোঁ ৰবি ৰাজন দেৱশৰ্মা কোন আপুনি এতিয়াও তেওঁক মাজে মাজে লগ পায় নে তেওঁ ক'ৰবাত হেৰাই গৈছে নাই হেৰাই যাব নোৱাৰে এয়া মা দেউতাই দিয়া নাম সেইটোৱে মোৰ আচল পৰিচয় কিন্তু মানুহবিলাকৰ অসুবিধা হয় যেনেকৈ দিলৱালে দুলহনীয়া লৈ যায়গৈ গৈ পেলাই DDL যে হ'লগৈ ঠিক তেনেকৈ ৰবি ৰাজন দেৱশৰ্মা গৈ ৰবি শৰ্মা হ'লগৈ ধুনীয়া মানে এক্সপ্লেইন কৰিছে এজন অভিনেতা হিচাপে আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে অভিনেতাৰ বাবে অভিনয় আধ্যাত্মিকতাৰ আন এটা ৰূপ হ'ব পাৰে বুলি কোনটো ছাবজেক্ট নহয় মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আধ্যাত্মিকতা কোনটোত জড়িত নাই এজন শিক্ষকে যেতিয়া শিকায় তাতো আধ্যাত্মিকতা আছে হি মাষ্ট বি ট্ৰু টু হিজ প্ৰফেশ্যন তেওঁ ঈশ্বৰৰ ওচৰত আনচাৰেবল বুলি ভাবিলেহে বা তেওঁৰ যিজনেই ইষ্ট দেৱতা হওক তেতিয়াহে তেওঁ ভালকৈ পঢ়াব পাৰিব নিষ্ঠাৰে নিজৰ কাম কৰিব পাৰিব তেওঁ যেতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ ফাউণ্ডেশ্যনবিলাক মজবুত কৰে এজন টিচাৰে তেওঁ বহুত দায়িত্ব থাকে সেই দায়িত্বটো যদি তেওঁ আধ্যাত্মিকতাৰ লগত জড়িত কৰি লয় মই ভাবোঁ তেওঁৰ কামটো আৰু বেছি ভালকৈ কৰিব পাৰিব ডেফিনেটলি আমাৰতো থাকে ফিলিংছটো আছে ডেফিনেটলি 100% অ'কে মানে ৰঘুপতি চিনেমাৰ এটা চিন আছে মুছলমান সম্প্ৰদায়ৰ ছোৱালীজনীয়ে হিন্দু ঘৰ এখন সোমাই পেলাই এটা বিস্কুট আনিবলৈ যায় ধৰক মানে অসমত য'ত আপোনাৰ ইমান গৰু গাহৰিৰ এনি টাইম কণ্ট্ৰভাৰ্চি হৈ থাকে কিবা হৈ থাকে সেইটো সময়ত ধৰক মানে ইমান এনেকুৱা এটা সূক্ষ্ম সংবেদনশীল দৃশ্যৰ যিটো আপুনি দেখুৱাইছে তেনেকুৱা কৰিবৰ কাৰণে আপুনি ধৰক মানে বিশেষ কিবা
ব্যক্তিগত অভিজ্ঞতা আপুনি সন্মুখীন হৈছে নেকি? নহয়, আজি অসমৰ যিটো বুৰঞ্জী বহু পুৰণি, গতিকে এই গৰু গাহৰিৰ ৰাজনীতি কৰাৰ যিটো টেনিয়ৰ, যিকেইটা টেনিয়ৰ গ'ল এতিয়ালৈকে, সেইকেইটাই অসমক আচলতে ডিফাইন নকৰে। অসমক ডিফাইন কৰে আমাৰ যিটো জাতিটোৰ যিটো ব্যক্তিগত নেচাৰ। যেনে প্ৰথম কথা মই আগতে কৈছোঁ যে আমাৰ অসমীয়া মানুহে ব্যৱসায় নাজানে। এতিয়া কোনোবাই এনেকৈ ভাবিব পাৰে যে আচ্ছা ৰবি শৰ্মাই এনেকৈ কিয় ক'লে ব্যৱসায় নাজানে, মানে অসমীয়া মানুহ এলেহুৱা, বাহিৰৰ মানুহখিনি বেছি স্মাৰ্ট বা বেছি কেপেবল। নহয়, তাৰ কাৰণটো হৈছে যে আমাৰ বুৰঞ্জীয়ে আমাক কয় যে অসম ইমান চহকী এখন ঠাই, ইয়াত ব্যৱসায় কৰাৰ কোনোদিন প্ৰয়োজনে নাছিলে। কাৰণ আমাৰ যিখিনি থলুৱা মানুহ তেওঁলোকে নিমখৰ বাহিৰে জীৱনত কিনিয়ে পোৱা নাই, বাকী চব ঘৰত হয়। আমি যদি এখন দুখীয়া গাঁও আজি UP বা বিহাৰৰ চাওঁ, তাত ৰঙা মাটিৰে পৰিপূৰ্ণ এটা শুকান ঠাই, মৰুভূমি সদৃশ, তাত তেওঁলোকৰ দুখীয়া মানে আচল তাতহে গম পাওঁ যে শুবলৈ গাত ল'বলৈ কম্বল এখনো নাই। কিন্তু আমাৰ ইয়াতে আটাইতকৈ দুখীয়া মানুহজনো মাছ ভাত খায়। গতিকে অসমখন বেলেগ ধৰণে গিফটেড, ফ্ল'ৰা ফনা, আৰু সেইকাৰণে আমাৰ মানুহে আচলতে ব্যৱসায় কৰিব নাজানে। ঠিক তেনেকেই আমাৰ ইয়াতে এই ধৰণৰ ৰাজনীতি কৰি সফল যে এতিয়ালৈকে হ'ব পৰা নাই। গুজৰাটতো লগাই দিলে অলৰেডি কমিউনেল ৰাইট, হৈ গ'ল। উই হেভ চিন দ্যাট হৰিফিক ষ্টেজ। এতিয়া আমাৰ ইয়াতে কথা হৈছে যে আমাৰ ইয়াতে এইটো কাম কৰিব নোৱাৰে, কাৰণ আমি এতিয়াও আমাৰ বন্ধু বান্ধৱৰ মাজত কেতিয়াবা এনেকুৱা এটা জোক কৈ দিওঁ মোৰ মুছলিম বন্ধু এটাৰ আগত, যিটো আচলতে সি অফেণ্ডেড হ'ব লাগে, আমি পাহৰিয়ে যাওঁ সি যে মুছলিম ল'ৰা। আমাৰ মাজত তেনেকুৱা চিন্তাধাৰা কেতিয়াও নাছিল আৰু আগলৈও কেতিয়াও নহয়। গতিকে মোৰ এইটো এটা অলপ উদ্দেশ্য লৈ কৰা কামেই বাৰু। শ্ৰী ৰঘুপতিত যেতিয়া মই কৰিছোঁ, আই ৱান্টেড টু শ্ব'কেছ দি কমিউনেল হাৰ্মনি, কাৰণ চিনেমাবিলাকেই এইটো এটা সময়ত আমাৰ মানুহৰ কাৰণে মানে বুৰঞ্জীৰ পাত লুটিয়াই চোৱাৰ নিচিনা হয়, যে 70 দশকত চুলিৰ ষ্টাইল কেনেকুৱা আছিলে আমি চিনেমাতেই দেখা পাম, ভাষা কেনেকুৱা আছিল, কমিউনিকেশ্যন কি ধৰণৰ হৈছিলে, মোবাইল নথকাৰ সময়ত মানুহে কি কৰিছিলে, সেইবিলাক আমি চিনেমাতেই পাম। গতিকে ঠিক তেনেকৈ সেইটোৱেই কথা ভাবি যে এটা ডকুমেণ্টেশ্যন হৈ থাকক, যে ঘৰৰ গৃহস্থই নিজৰ জীয়েকক কৈছে টেবুলখন লৈ আহ, আৰু য়াছমিন কেৰেক্টাৰটোক কৈছে পাকঘৰৰ পৰা বিস্কুটৰ হেৰিটো আৰু প্লেটখন আৰু চাহকাপ লৈ আহ। তেওঁ খাবলৈ লোৱা কাপটোতেই তেওঁ ইটো কেৰেক্টাৰ, মুছলিম কেৰেক্টাৰ যিটো সোমাইছে, তেওঁক কৈছে যে আপুনি একাপেই লওক, মই মোৰ হ'ব বাৰু। চ' দিজ আৰ স্মল জেষ্টাৰ্ছ, এইবিলাক বস্তু ডকুমেণ্ট হৈ থাকক বুলি, ফিলিং ৰেছপনচিবল বিং আ ফিল্ম মেকাৰ, সেইকাৰণে কৰা হৈছিলে। ধৰক আমি যেনেকুৱা ধৰক ষ্টুডেণ্ট অফ ফিল্ম ষ্টাডিজ, ধৰক আমি এতিয়া বস্তুখিনি ন'টিছ কৰিছোঁ, ধৰক অসমৰ বিভিন্ন মানুহে হয়তো এইখিনি ন'টিছ কৰিছে, আৰু সেই বিভিন্ন আপোনাৰ ব্যতিক্ৰমী চিন্তাখিনি শলাগ লৈছে, আৰু ফলশ্ৰুতি হিচাপে আমি ৰঘুপতি এটা হিউজ ছাকচেছ দেখা পাইছোঁ বিভিন্ন সময়ত বিভিন্ন চিন্তাত। যি কি নহওক, আপোনাৰ এতিয়া আপুনি ভ্ৰাম্যমান থিয়েটাৰটো আছিলে, সেই সময়ত আপুনি অসমৰ গাঁৱে ভূঞে হয়তো বহুত মানুহৰ ঘৰতো থাকিব লগা হৈছিলে, নানান অভিজ্ঞতা হৈছে। তাৰ বিষয়ে আপুনি কিছু অভিজ্ঞতা আজি আমাৰ দৰ্শকৰ সন্মুখত ক'ব বিচাৰিব নেকি? অভিজ্ঞতা 10 বছৰৰ 75টা বা 80টা পেণ্ডেল এটা বছৰত ঘূৰি ফুৰা অভিজ্ঞতা ঢেৰ। গতিকে সেই অভিজ্ঞতাসমূহ বাৰু মোৰ পটককৈ এনেকৈ কৈ দিলে পিন পইণ্ট কৰি এটা অভিজ্ঞতা কোৱাটো অসুবিধা। ছামথিং স্পেচিয়েল আৰু যিটো আপোনাৰ ধৰক মানে মনত কেতিয়াবা পৰে বা বিশেষ কিবা? নহয়, আটাইৰে মনত পৰে। মই কাৰ কথা ক'ম, তাৰমানে এইটো এটা বিৰাট মানে বৰ টান প্ৰশ্ন মোৰ কাৰণে, কাৰণ ইয়াত মানে মই এজনৰ কথা কোৱাৰ লগে লগে আনকেইজনৰ কথা মনত নপৰে বুলি কোৱাটো মানে ওলাই যাবতো, গতিকে সেই কথাটো নহয় আচলতে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আটাইবোৰ ঘৰত যেতিয়া আছোঁ, কাৰণ মই আছোঁ বুলি কোৱাৰ লগে লগে তাৰ এটা অৰ্থ আছে। অৰ্থটো এইটো যে মোৰ চব ফালৰ পৰা ভাল লাগিব লাগিব, তেতিয়াহে মই থাকোঁ। কেতিয়াবা কাৰোবাৰ ঘৰলৈ গৈছোঁ, গৃহস্থ যদি ওলায়ো অহা নাই, নাহি পেলাই যদি কমিটিৰ মানুহজনে ডাইৰেক্ট নি পেলাই মোক ৰুম এটাত সোমাই দিব বিচাৰিছে, মই সেইটো ঘৰত নাই আজিলৈকে, মই নাথাকোঁ তাত, মই ওলাই গুচি আহোঁ। কাৰণ তেওঁলোকৰ আতিথ্যটো মই দেখা পাব লাগিব, যে তেওঁলোকে স্বইচ্ছাৰে বা খুব আগ্ৰহেৰে যেতিয়া আমাক মাতিব, সেই মানে হেৰিটো আতিথ্য গ্ৰহণ কৰাটো এটা বিৰাট ধুনীয়া কথা এটা। গতিকে তেনেকৈ থাকোঁ। গতিকে আজিলৈকে যাৰ ঘৰতে আছোঁ, তেওঁলোকৰ পৰা ডেফিনেটলি সাংঘাতিক মৰম পাইছোঁ আৰু সাংঘাতিক আপোনতা আমি অনুভৱ কৰিছোঁ। গতিকে তেওঁলোক আটাইকে আজি থ্ৰু ইউ, এই দ্য ৱে পডকাষ্টৰ মাধ্যমেৰে মই তেওঁলোকক আকৌ এবাৰ ধন্যবাদ ক'ব বিচাৰিছোঁ। আৰু আজিৰ তাৰিখত তেওঁলোকৰ নাম্বাৰবিলাক মোৰ ফোনবুকত সোমাল মানে তেওঁলোক মোৰ পৰিয়ালৰ এটা অংশ। গতিকে যেতিয়া সেই ঠাইলৈ যাওঁ, তেওঁলোকলৈ এটা ফোন কৰোঁ, তেওঁলোকৰ তাত থাকি আহোঁ। নাৰায়ণপুৰ এটা পৰিয়াল আছে, পুতু পাঠক দাদা, বৌ, তাহাঁতৰ ল'ৰা ছোৱালী হাল, এতিয়া ল'ৰাটোৱে বিয়াও পাতিলে, তাৰো এটা ল'ৰা হ'ল। গতিকে ইহঁতক মই পাইছিলোঁ একদম আৰম্ভণিতে, তাৰমানে প্ৰায় 2007-08 মানত। তেতিয়াৰ পৰা তেওঁলোকৰ লগত সম্পৰ্ক আজিও এনেকুৱা যে নাৰায়ণপুৰ গ'লে মোৰ অন্য ক'তো থকা নহয়, তেওঁলোকৰ ঘৰতে থকা হয়। গতিকে
আৰু তেওঁলোকৰ লগত মানে এনেকুৱা হৈ গ'ল যে তেওঁলোকৰ ঘৰুৱা ফাংচন এটাতো মই থাকিবই লাগে তাৰমানে আই এম লাইক দেয়াৰ এল্ডাৰ ছান আপুনি এটেণ্ড কৰে প্ৰায় কৰোঁ যেতিয়া সময় সুবিধা থাকে কৰোঁ এনেইতো মোৰ নিজৰ দেউতাৰ শ্ৰাদ্ধ এটেণ্ড কৰিবলৈ সময় নাথাকে কেতিয়াবা গতিকে সময় সুবিধা মিলিলে মই থাকোঁ গতিকে সেইটো অভিজ্ঞতা বিৰাট মিঠা আৰু ভাল লগা গতিকে থিয়েটাৰৰ প্ৰফেশ্যনেল ছাইডটো সেইটো পাৰ্চনেল ছাইডটো এইটো পাৰ্চনেল ছাইডত মোৰ এই মানুহখিনিৰ লগত মই যে তেওঁলোকৰ লগত যে টাচত আহিলোঁ আই থিংক ইটছ এ গিফ্ট টু মি ফ্ৰম মোবাইল থিয়েটাৰ্ছ ডেফিনেটলি হয় আৰু আপোনাৰ ধৰক এই আফটাৰ থিয়েটাৰ্ছ আপুনি যদি ভাল কথা আহিছে ৰ'ব যদিহে আপুনি এক্টৰ নহ'লহেঁতেন অভিনেতা নহ'লহেঁতেন আপুনি বিভিন্ন সময়ত বিভিন্ন ঠাইত কৈছে যে আপুনি আৰ্মি নহয় বা ডিফেন্স বা তেনেকুৱা মই আৰ্মি মানে মিলিটাৰী বা পুলিচ ফ'ৰ্চ জইন কৰিব বিচাৰিছিলোঁ বিফ'ৰ এক্টিং গতিকে সেইটো নহ'লো কাৰণেহে এইটোত আহিলোঁ গতিকে এইটো নোহোৱা হ'লে এইটো আৰু চান্স নাই এতিয়া কিন্তু এতিয়া যদি মই অভিনেতা নহ'লো হয় মই আই উড হেভ প্ৰেফাৰ টিচিং কাৰণ কিয় মই নিজে খুব বেয়া ষ্টুডেণ্ট গতিকে এজন বেয়া ষ্টুডেণ্টৰ সমস্যা অসুবিধাখিনি বুজি পালে হয়তো সেই সমস্যাবিলাক সমাধান কৰি তেওঁলোকক আৰু বেটাৰ ৱে মই ডেলিভাৰ কৰিব পাৰিম বুলি মোৰ বিশ্বাস ৰবি শৰ্মা মাটিৰ মানুহ তাৰকা ৰবি শৰ্মা এনেধৰণৰ বিভিন্ন কেটচি হেডলাইনৰ সৈতে বিভিন্ন সময়ত কিছুমান আৰ্টিকলছ দেখা পাওঁ মেগাজিনত কিবা দেখা পাওঁ কিন্তু শিল্পী ৰবি শৰ্মাৰ কিছুমান আচৰিত কথা আছে তাৰ এটা সুধিব বিচাৰিছোঁ আপুনি সাপ পোহা যিটো কথা তাৰ আৰু কথা আমাক যদি দৰ্শক ক'ব বিচাৰে প্লিজ দুটা ছাবজেক্ট মোৰ নাছিলে পঢ়ি থাকোঁতে এটা হ'ল হাৰ্পেটলজি আৰু এটা হ'ল চাইকলজি এই দুইটা বস্তু মই স্ব ইচ্ছাৰে বেলেগকৈ কিতাপ কিনি আনি পঢ়ি কাৰণ এই দুটা বস্তুৱে মোক ইণ্টাৰেষ্ট কৰে আৰু সাপৰ বস্তুটো এনেকুৱা যে মই এজ বি ৱে গ্ৰ'য়িং আপ আৰু যেতিয়া টিভি আহিলে প্ৰপাৰ তেতিয়াতো আমি বহুত মানুহ দেখিলোঁ সাপ ধৰা কিবা কৰা কিন্তু মই বহুত সৰুৰ পৰা মই এৰাউণ্ড ক্লাছ 5-6 মানৰ পৰাই আমাৰ স্কুলত সাপ ওলালে মোক মাতি লৈ যায় তাৰমানে চবেই জানে যে মই ধৰোঁ গতিকে সাপডালৰ লোকচান নোহোৱাকৈ টেক্টফুলি ধুনীয়াকৈ ধৰি লগৰ চবে ভয় খায় আপুনি হাৰ্মলেছ সাপবিলাক হ'লে পকেটত লৈ থাকোঁ কেতিয়াবা আৰু কিছুমান সাপ ধৰি এৰি দিবলগীয়া হ'লে টেক্টফুলি লাঠি এডাল ব্যৱহাৰ কৰি হেণ্ডলিংটো তেতিয়াৰ পৰা আইডিয়া এটা কৰি লৈ নিজে শিকিলে কেনেকুৱা মানে স্বতঃস্ফূৰ্তভাৱে মানে এইটো আচলতে শিকিব নালাগে মানে যেনেকৈ আমি ঘৰত আমাৰ ৰিলেশ্যনবিলাক মেইনটেইন কৰোঁতে তেওঁলোকক বচাওঁতে যেনেকৈ আমি শিকিব নালাগে এইটো এটা গিভ এণ্ড টেক ৰিলেশ্যন হৈ যায় মই যি ধৰণে ব্যৱহাৰ কৰিম যদি মই দেখা পাওঁ এইটো তেওঁ বেয়া পাইছে এইটো আগলৈ নকৰোঁ যদি তেওঁ ভাল পাইছে আগলৈ আৰু এশবাৰ কৰিম চ' ইটছ এ চিম্পল এজ দেট গতিকে আটাইতকৈ ইম্পৰ্টেণ্ট সেই ৰিলেশ্যন মেইনটেইন কৰোঁতে লাগে ৰেচপেক্ট ইউ মাষ্ট হেভ গুড ইণ্টেনশ্যন এণ্ড ৰেচপেক্ট টুৱাৰ্ডছ দেট person's taste, temperament, likes and dislikes. ঠিক তেনেকৈ সাপৰো it's the same thing. You need to have a lot of respect. When you understand যে হাত ভৰি নথকা এটা প্ৰাণী ফুড চেইনৰ টপত কেনেকৈ থাকে তেতিয়া you will understand its strength, its capacity to kill you in an instant. তেতিয়া you be more careful. When you're being very careful, you have to be very scared. When you're scared, you're careful again. And then সেই ৰেচপেক্টটোৱে মোক জীয়াই ৰাখে সাপ এটা ধৰোঁতে hence the adrenaline rush. গতিকে সাপটো মই সেইকাৰণে ধৰি ভাল পাওঁ তেতিয়াৰ পৰাই ধৰি থিয়েটাৰ যোৱাৰ আগলৈকে মোৰ দুডাল ফেটি সাপ আছিলে ঘৰত আৰু দুডাল য়েল' লিপ ভাইপাৰ আছিলে এডাল য়েল' লিপ ভাইপাৰ আছিলে এডাল ক্ৰেট আছিলে তো সেইবিলাক মই থিয়েটাৰ যোৱাৰ আগে মায়ে কৈছে এইবিলাক কোনে চাব তই এৰি দি থৈ যাম মই এইবিলাক চব আকৌ এৰি দি থৈ ভয় কৰিছিল নেকি ডেফিনেটলি ভয় কৰে সাপ বহুত মানুহে ভয় কৰে মোৰ খুৰাহঁত মোৰ ৰুমত কেতিয়াও নুশুৱে আগতে মোৰ সাপ থাকেতো ঘৰত ৰুমত একুৱেৰিয়ামত থাকে ধুনীয়াকৈ গতিকে কেতিয়াবা শুই উঠি দেখা পাওঁ যে সাপডাল একুৱেৰিয়ামত নাই মইতো কেজুৱেলি কওঁ যে এইডাল ইয়াত নাই দেখোন খুৰাহঁতে চিঞৰ বাখৰ হৈ যায় এইডাল ইয়াত নাই মানে কি ক'ব খুজিছ তই ক'ৰবাত ৰুমতে আছে সিহঁতে মোৰ ৰুমত কোনো নুশুৱে ইটছ নট ষ্ট্ৰেঞ্জ বাট ইটছ ব্যতিক্ৰম গতিকে ব্যতিক্ৰমে চিন্তাৰ আমিও শলাগ লৈছোঁ থেংক ইউ আৰু ভাল লাগিল শুনি পেলাই আৰু এটা কথা শুনিছিলোঁ আপোনাৰ বাবাৰ ৰবি বাবাই 1 কেজি আপোনাৰ জেলেপি খোৱা কথা এটা হেনো কোনোবাই খালে আপুনি আকৌ 1 কেজি আনি পেলাই তেতিয়া মানে মই যেতিয়া হেৰিলৈ ওলাই যাওঁ পূজা চূজা থাকে যেতিয়া জেলেপি খাওঁ আৰু দিনাখন তেতিয়া মানে এনেই জেনেৰেলিটো গোটেই বছৰটো খোৱা নাযায় এক্সাৰচাইজ কৰি থাকোঁ অলপমান কেয়াৰ লৈ থাকোঁ আননেচেচাৰী কেলৰিজৰ কাৰণে তেতিয়া গৈ পেলাই কেতিয়াবা মানে লগৰ ল'ৰাৰ লগত পৰি কেতিয়াবা ভাং খাওঁ খালে মানে বিৰাট মিঠা খাব মন যায় গতিকে
সেই বুলেটখনৰ ওপৰত বহি লৈ পেলাই 1 কেজি জেলেপি এটা লৈ লওঁ, লৈ খাই থাকোঁ আৰু দূৰৰ পৰা ফাংচন চাই থাকোঁ বা ভিৰ চাই থাকোঁ, খাই থাকোঁ। কোনোবা যদি আহি তাৰপৰা 2খনমান লৈ যায়, মই আৰু 1 কিলো কিনো। গতিকে সেইটো এটা আছিলে এটা সময়ত। এতিয়াও খায়নে জেলেপি নে ভাং? জেলেপি নাখাওঁ, ভাঙো নাখাওঁ। মই আজি আহোঁতে জেলেপি আনিম বুলি ভাবিলোঁ, পিছত ভাবিলোঁ নাই, ইমান ফিট মানুহ এটা, বেলেগ কিবা কেতিয়াবা ক'ৰবাত গ'লে এনেকৈ চাহ দিলে এখন দিলে, কেতিয়াবা যদি থাকোঁ যে নাই বহুত দিন মেইনটেইন কৰি আছোঁ, অলপমান লাগে বেয়া ফুড, তেতিয়া খাই দিওঁ। কিন্তু এতিয়া ধৰক মানে আমি কথা যথেষ্টখিনি পাতিলোঁ, এতিয়া বিভিন্ন সময়ত আমি এটা বস্তু দেখা পাওঁ, ধৰক মানে আজি কিবা যিখিনি কথা পাতিলোঁ তাৰ ওপৰত ক'ৰবাত ট্ৰল এটা হৈ যাব পাৰে বা কিবা এটা হৈ যাব পাৰে। ধৰক মানে ট্ৰল বা ব্যক্তিগত আক্ৰোশ বা বয়কটৰ ভয়ত নিজৰ ব্যক্তিগত স্বাধীনতা বা স্বাধীন ভাৱ যিটো মন আছে আপোনাৰ, সেইটো কেতিয়াবা আপুনি একাষৰীয়া কৰি ৰাখিবলগীয়া হৈছে নেকি? মোৰ লজিকটো এনেকুৱা যে যিয়ে কথা শুনি বেয়া পায় সি কথা শুনিবলৈকে কাম নকৰে। গতিকে মোৰ বস্তুটো এনেকুৱা, সেইকাৰণে মই মোৰ পাৰ্চনেল লাইফটো যথেষ্ট পাৰ্চনেল কৰি ৰাখোঁ, পাব্লিক কৰিবলৈ মই খুব টান পাওঁ। চ' দেট বিকজ আই ডোণ্ট ৱান্ট দেম এনিৱান টু কমেণ্ট অন ইট। গতিকে মই দুটা বস্তু খুব ষ্ট্ৰিক্টলি ছেপাৰেট কৰি ৰাখোঁ। আৰু দ্বিতীয় কথা হৈছে মই চলোঁ এনেকৈ যে যদি সেইটো কথা সেইধৰণে চলাৰ কাৰণে যদি মই ইমান চিন্তা কৰি উঠি চলোঁ তাৰমানে তেনেকৈ, তাৰপিছত যদি কোনোবা মোক বেয়াও পায়, মই ইমান চিন্তা নকৰোঁ। মই যিটো ভাল দেখোঁ মই সেইটোৱেই কৰিম। গতিকে ট্ৰল হোৱা বা মিম বনোৱাটো মই ভাবোঁ যে কোনোবা আন এজনে কৰি থোৱা কষ্ট এটাৰ ওপৰত কোনোবা এটা চেনেল বা কোনোবা এটা হেৰিয়ে অলপ ফেম ল'ব বিচাৰে কাৰণে দে মেক স্মাৰ্ট থিংছ, দে আৰ আৰ্নিং মানি আউট অফ ইট। চ' দেটছ এ প্ৰফেশ্যন ফৰ দেম, লেট দেম ডু ইট। মোৰ কাম যিটো মই কৰি থাকিম। মানে চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি মানে এৱেৰ মানে চাই? ডেফিনেটলি মই তেনেকৈ চলোৱেই। গতিকে মোৰ ইমান চিন্তা কৰিবলৈ আই এম নট, I won't be, কি বুলি ক'ম, too conscious about me being surrounded by CCTV cameras all the time. মানে আপুনি চৰিত্ৰ নিৰ্বাচন কৰোঁতে কেতিয়াবা ৰাজনৈতিক বা ব্যক্তিগত মতাদৰ্শৰ মানে বাধা অনুভৱ কৰিছে নেকি কেতিয়াবা ক'ৰবাত? চিনেমাৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে নাই, তেনেকুৱা কথা নাই। বিকজ দ্য ৰিস্ক ইজ অন দ্য স্ক্ৰিপ্ট ৰাইটাৰ। ইফ হি ইজ উইলিং টু টেক দ্য ৰিস্ক, ইফ দ্য ডিৰেক্টৰ ইজ উইলিং টু টেক দ্য ৰিস্ক, মই এজ এন এক্টৰ আই এম জাষ্ট এ টুল। গতিকে মই তাত একো বাছ বিচাৰ কৰিবলগীয়া হোৱা নাই। কেতিয়াবা এনেকুৱা কথা হয়, মই বেড চিনছ নকৰোঁ, কিছিং চিনছ নকৰোঁ, গতিকে সেইটো মোৰ ৰেষ্ট্ৰিকশ্যন এটা আগৰ পৰাই থাকে। আৰু মই তেনেকুৱা চিন থকা চিনেমাটো কাম নকৰোঁ পৰাপক্ষত। আজিলৈকে এবাৰ হৈছে এইটো ভুল, আই ৱন্ট নেম দ্য মুভি, কিন্তু সেইটো মই নজনাতহে হৈছে আচলতে। মই পিছতহে গম পাইছোঁ যে এইখন চিনেমাত তেনেকুৱা এটা চিন আছে, আদাৰৱাইজ মই নকৰোঁ জেনেৰেলি। বিকজ আই ৱান্ট মাই অডিয়েঞ্চ টু হেভ আ প্ৰি কনচিভড চেন্স অফ ছিকিউৰিটি, যে তেওঁলোকে ৰবি শৰ্মা চিনেমাখন পৰিয়ালৰ আটাইকে লগত লৈ গৈ চাব পাৰিব। মই বিচাৰোঁ সেইটো হোৱাটো। আৰু আপোনাৰ এজন পূৰ্ণাংগ অভিনেতা হ'বলৈ দৰ্শন, ৰাজনীতি আৰু সাহিত্যৰ কিমান অধ্যয়নৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে? অভিনেতা হ'বলৈ চব ক্ষেত্ৰৰে জ্ঞান লাগিব। মানে গৰু গাড়ী চলোৱাটো এটা ক্ৰেডিবিলিটি, সেইটো এটা টেলেণ্ট। গতিকে এক্টৰ হ'ব লাগিলে চব লাগিব। কাৰণ কোনো এক্টিং স্কুলত নিশিকায় যে পুলিচ অফিচাৰ এজনৰ চুলি দীঘল থাকে, চাৰ্জন এগৰাকীৰ নখ দীঘল নাথাকে। সেইটো আমাৰ অবজাৰ্ভেশ্যনৰ পৰাই হ'ব। চ' উই হেভ টু বি অবজাৰ্ভেণ্ট টুৱাৰ্ডছ এভৰি এণ্ড এনি আদাৰ প্ৰফেশ্যন, মানে ইনক্লুডিং এক্টিং। গতিকে সেইটোত প্ৰত্যেকটা বস্তুৰেই প্ৰয়োজন। এটা কেৰেক্টাৰ কৰোঁতে আমি তাৰ চাইক'লজিকেল এনালাইচিছটো কৰিব লাগে, তাৰ ষ্টাৰ চাইনটোও চাবলগীয়া হয়, নিউমাৰলজিও চাবলগীয়া হয়, এইজ চাবলগীয়া হয়, প্ৰফেশ্যন চাবলগীয়া হয়। গতিকে চব বস্তু ইনক্লুডেড, এভৰিথিং। কোনটো বস্তু আমি কেনেকৈ ডেলিভাৰ কৰিলে প্ৰযোজ্য হ'ব। কাৰণ আউট এণ্ড আউট বেয়াকৈ কৈ থকা কথা এটা মানুহে ৰিভল্ট কৰি দিব পাৰে। এটা কথাত এজন মানুহক মই কেইবাৰ বেয়া ক'ম, কিমানবাৰলৈকে মানুহে সহ্য কৰিব, তাৰো এটা চায়েন্স আছে, এটা এলগৰিথম আছে তাতে। গতিকে সেইটো কেয়াৰফুল হ'ব লাগিব, সময়ৰ লগত কৰিব লাগিব, চলিব লাগিব। যে আজিকালি ল'ৰা ছোৱালী প্লাছ আমাৰ দেউতাহঁতৰ জেনেৰেশ্যনৰ মানুহ যিখিনি এতিয়াও জীয়াই আছে, তেওঁলোকক লৈ চিনেমা কৰি ভাল লগাবলৈ হ'লে যথেষ্ট ষ্টাডিৰ প্ৰয়োজন। মানে এজন শিল্পীৰ জনমত গঠনত তেওঁ মানে অৰিহণা কেনেকুৱা হ'ব লাগে বা সাধাৰণতে কেনেকুৱা হয় আপোনাৰ দৃষ্টিত? চিম্পল কথা, অকল অভিনেতা বুলি নহয়, প্ৰত্যেকটা কাম কৰিবলৈ হ'লে প্ৰথমটো এখন উকা কাগজ লৈ যাব লাগিব আমি, তেতিয়াহে অভিজ্ঞতা তাত আঁকিব এখন ছবি। যিখন ছবি চাই মই এটা প্ৰতিমূৰ্তি সাজিম, যাক মই পূজা কৰিম, তেতিয়া প্ৰথমটো উকা কাগজ এখন লাগে। গতিকে মই ভাবোঁ যিমানেই ফিল্টাৰ নোহোৱাকৈ আমি থাকিব পাৰোঁ সিমানেই ভাল।
তেতিয়া আমি কাল্পনিক চৰিত্ৰ এটাৰ দুখত কান্দিব পাৰোঁ, তাৰ সুখত আমি হাঁহিব পাৰোঁ। কাৰণ অভিনয়টো মিছা যদিও অনুভৱবোৰ কিন্তু সঁচা। গতিকে আমি যেনেকৈ আমাৰ ব্ৰেইনটোৱে বুজি নাপায় সপোন আৰু দিঠকৰ মাজত পাৰ্থক্য চিনি নাপায়। আমি সপোনতো যেতিয়া বেয়া কথা এটা দেখোঁ, আমি সঁচা সঁচিকৈ কান্দো, আমাৰ চকু পানী সঁচা সঁচিকৈ ওলায়। গতিকে হিউমেন ব্ৰেইনটো তেনেকুৱা। গতিকে সঁচা হৈ থাকিব লাগে, আটাইতকৈ ডাঙৰ কথা সেইটোৱে। সঁচা হৈ থাকিলে, আজি মই যদি মদ খাই যদি ৰাস্তাত পৰি থাকোঁ, নালাই চালাই পৰি থাকোঁ, আৰু কালি যদি চিনেমাত মই ডাইলগ দিওঁ যে মদ খাব নাপায়, বেয়া বস্তু, তেতিয়াহ'লে মানুহে গ্ৰহণ নকৰিব। সাপ হৈ খুটি বেজ হৈ যোৱাৰ কাম কৰা। একজেক্টলি। তাতকৈ সাপ হোৱাই ভাল বা বেজ হোৱাই ভাল। একজেক্টলি। বাৰু অলপ চিনেমাৰ কথালৈকে আহিছোঁ। আপোনাৰ যুগে যুগে চিনেমাৰ কমিউনিকেশ্যন ৱেটো চেঞ্জ হৈছে। নতুন বস্তুটো আমি দেখিছোঁ, ধৰক মানে নতুন নহয়, আমাৰ হয়তো নতুন, যেতিয়া OTT প্লেটফৰ্মৰ যিটো উত্থান হৈছে, ইয়াৰ ফলশ্ৰুতিত মানে চিনেমা হললৈ যোৱা মানুহৰ সংখ্যা কমিছে নেকি ক'ৰবাত? মই একেবাৰে নাভাবোঁ যে OTTয়ে চিনেমাৰ মাৰ্কেটখন কেতিয়াবা কম কৰিব পাৰে বুলি। কাৰণ OTT আচলতে ইজ আ ছাপ্লিমেণ্টাৰী এণ্টাৰটেইনমেণ্ট, যিবিলাক মানুহে কৰ্মসূত্ৰে হওক বা তেওঁ য'ত আছে তাৰ ওচৰত তেওঁৰ এক্সেছ নাই চিনেমা হলত, তেওঁলোকে OTT বা মোবাইলৰ থ্ৰুদি তেওঁলোকে এণ্টাৰটেইনমেণ্টটো ল'বলৈ ভাল পায়। কিন্তু হল এক্সপিৰিয়েঞ্চে তাত তেতিয়া আমি যেতিয়া এটমছত চাউণ্ড এটা ৰেডি বনাই থওঁ, বা কমিউনিটি ৱাচিঙৰ যিটো মজা, য'ত কি হয় যে ইয়াত বস্তুবিলাক পাৰ্চনেল হৈ নাথাকে, ইয়াত বহুত কথা থাকে, কিন্তু মানুহে বহুত নাজানে চাবলৈ। মই কওঁ যে আমি যেতিয়া হলত একেলগে চিনেমাখন চাওঁ, আমাৰ প্ৰথমটো আমাৰ মেডিকেল বেনিফিট এইটো হয় যে আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হয়। বিভিন্ন মানুহে বিভিন্ন ধৰণৰ জাৰ্মছ লৈ আহে, গতিকে তেওঁ কোনোবাই চকু পানী মুচি সেই হাতখনো ইয়াত চকীখনত দিয়ে, সেইখন আমি হাত দি আমাৰো চকু পানী মুচোঁ। চ' এটা জাৰ্মছৰ আদান প্ৰদান হয় তাত। গতিকে ইমিউনিটিটো বুষ্ট আপ হয় মানুহৰ, যিটো ইটছ অলমষ্ট ৱৰ্কছ লাইক এ ভেকচিন। প্ৰথম কথা। দ্বিতীয় কথা হয় যে কমিউনিটি হিচাপে যেতিয়া আমি একেলগে হাঁহোঁ, একেলগে কান্দোঁ, তেতিয়া আমাৰ লাজটো কম লাগে। আদাৰৱাইজ আমি যদি কান্দি থাকোঁ, মোৰ এনেকুৱা লাগে যে নিশ্চয় অকল মই কান্দিছোঁ, মোৰ চকু পানী ওলাইছে নি, চিনেমাখন চাই বৰ বেয়া লগা কথা হ'ব দেই। মতা মানুহবিলাকে কান্দিবলৈ জেনেৰেলি লাজ পায়। গতিকে তেতিয়া যেতিয়া দেখা পায় যে ওচৰতো কান্দি আছে, ইফালতো কান্দি আছে, পিছৰতো কান্দি আছে, তেতিয়া তেওঁ মুকলিমূৰীয়াকৈ ইম'শ্যনবিলাকৰ কালাৰবিলাক তেওঁ ল'ব পাৰে। সেই এক্সপিৰিয়েঞ্চটো এজন মানুহৰ চাইক'লজিকেল গ্ৰ'থৰ কাৰণে বিৰাট দৰকাৰী। তো সেইটো এটা কামত আহে। দ্বিতীয় কি হয়, একেলগে যেতিয়া আমি হাঁহোঁ, একেলগে কান্দোঁ, আমাৰ ইটোৰ ওচৰত ইনহিবিশ্যনটো কমি আহে, তো আমাৰ কমিউনিকেশ্যনটো বাঢ়ে। যে পটককৈ আমি অচিনাকি মানুহ এজনক, দাদা বেয়া নাপায় যদি মোৰ হাতখনত বস্তু আছে, এইটো উঠাই দিব নেকি, বা মোৰ মোবাইলটো পৰি গ'ল, বেলেগ এটাই উঠাই দিলে, লওক, থেংক ইউ। এই বস্তুটো আজিকালি নাইকিয়া হৈছে। কিন্তু আমি যেতিয়া মোবাইলত যাওঁ, ইট ইজ অলৱেজ মি জ'ন। তো যেতিয়া কমিউনিটি ৱাচিং হয়, তাত কিছুমান বেনিফিটছ থাকে। আৰু চিনেমা যিয়ে চিনেমা চাই ভাল পায়, তেওঁলোকে মোবাইলত চিনেমা কেতিয়াও ভাল নাপায়। মই নিজেও ভাল নাপাওঁ। ৱেব ছিৰিজ চাওঁ, বিঞ্জ ৱাচিং কণ্টিনিউৱাছলি চালোঁ। আজি 8 ঘণ্টা 10 ঘণ্টা মই ফ্ৰী কাম নাই, 8 ঘণ্টাত মই এখন ৱেব ছিৰিজ চাই দিলোঁ পূৰা ধৰি লৈ পেলাই। সেইটো বেলেগ ধৰণৰ এটা বস্তু। তাত আমাৰ মষ্টলি সেই টুকুৰা টুকুৰিকৈ চাই থকা, বৰ দীঘলীয়া চিৰিয়েলিছ বস্তু এটা চাই থকা হয়, এইটো ঠিক আছে। কিন্তু চিনেমাৰ কাৰণে 2 ঘণ্টা 15 মিনিটটো আমি এটা হলত অন্ধকাৰত একেবাৰে, আৰু লাষ্টলি OTTৰ ৰেচপেক্টটো অলপ কম আছে। কাৰণ মোৰ পাচলি কাটিবলগীয়া থাকিলে মই হেৰিটো ৱেব ছিৰিজ পজ কৰি গুচি যাওঁ। চিনেমা হল উইল নট ৱেইট ফৰ এনি ওৱান। যদি খুব জোৰকৈ যদি বাথৰুম যাবলৈও আছে, ইণ্টাৰভেল নাহালৈকে ৰ'ব লাগিব তাত, টু বেট। গতিকে চিনেমা আৰু OTTৰ কোনো তুলনা নহয়। ভেৰি ডিপ লাইন। ডেফিনেটলি। কিন্তু মানে সেইটোৱে আপোনাৰ ধৰক মানে OTTৰ কাৰণে বিশেষ প্ৰভাৱ পৰা নাই আৰু হলৰ যিখিনি চাবলগীয়া মানুহ আছে, মই কওঁ পাইৰেটেড যে ভাৰ্জনবিলাক যে ওলাই যায় মোবাইলত, সেইটোৰ পৰা একো প্ৰভাৱ নপৰে আমাৰ। কাৰণ যিটো মানুহে পাইৰেটেড ভাৰ্জন এটা চাব, সি হললৈ কেতিয়াও নাহিলে। চ' হি ৱাজ নেভাৰ আণ্ডাৰ মানে ইন আৱাৰ কেলকুলেশ্যনছ। গতিকে যিয়ে পাইছে চাইছে, সি পাইছে কাৰণেহে চাইছে। হলত চিনেমা চাই ভাল পোৱা মানুহে কেতিয়াও মোবাইলত নাচায়। তুমি কেতিয়াবা চাই জানো হেৰি বেয়া হল প্ৰিণ্ট এটা? লাগিল ৰৈ দিম, দেট ইজ ইট। আৰু মানে OTTৰ বাবে কিন্তু আপোনাৰ বহুত নতুন নতুন শিল্পীয়ে আপোনাৰ আগস্থানো পাইছে বা নতুন ফেচ ওলাই আহিছে। সেইটোতো ইউটিউবেও দি আছে, সেইটোতো ৰিলছেও দি আছে আমাক, সেইটোতো চবেই দি আছে। মানে সেইটো VCDও দিছিলে যেতিয়া প্ৰথম VCD কালচাৰটো আহিছিলে অসমত।
So it's a new tool basically. It's a tool. Okay. আৰু অসমৰ আপোনাৰ যিবোৰ OTT প্লেটফৰ্মত ধৰক মানে যিবোৰ প্ৰযোজক আছে আপোনাৰ যিবোৰ মেকাৰ আছে সেইসকলক আপোনাৰ ফালৰ পৰা যদি কিবা এডভাইচ দিব বিচাৰে বা আপুনি যদি কিবা ক'ব বিচাৰে তেওঁলোকক মানে ক'ব পাৰে মানে আচলতে ধৰক মানে মই ক'ব বিচাৰিছোঁ আমাৰ অসমত যিকেইটা OTT প্লেটফৰ্ম আছে তাৰ মানে বাহিৰৰ যিখিনি চাওঁ ইণ্টাৰনেশ্যনেল চাওঁ বা নেশ্যনেল আমি কিবা চাওঁ বাট অসমৰ ক্ষেত্ৰত যেতিয়া চাওঁ হয়তো ইমান বেছি মানে ভাৰ্চিটাইল বস্তু এটা দেখিবলৈ নাপাওঁ তাৰমানে আজি কেইদিনমান আগতে ডিছকাশ্যন এটা হৈছিলে এজনে মোক ফোন কৰি পেলাই ক'লে যে মই এটা OTT প্লেটফৰ্ম খুলিম বুলি ভাবিছোঁ শৰ্মা আপুনি মোক অলপ হেল্প কৰি দিব মই বোলো আপোনাৰ বাজেট কিমান কৈছে 50 lakhs মানে 50 lakhs মানে ইউৰ টকিং এবাউট দি ইণ্টাৰফেচ বনোৱাৰ কথাটো আপুনি কৈ আছে সেইটো মই বুজিলোঁ সেইটো হৈ যাব ফিল্ড কণ্টেণ্ট কি দিব তাত নিজৰ ইণ্টাৰভিউ দিলে নহ'ব তেওঁৰ ঘৰত তোলা ইণ্টাৰভিউ তেওঁৰ কণ্টেণ্ট লাগিবতো মানুহে যেতিয়া ছাবস্ক্ৰাইব কৰিব ইউ নিড এ ৱাইড ৰেঞ্জ অফ চইচ ক'ৰ পৰা দিব সেই কণ্টেণ্ট এটা কণ্টেণ্ট কিনোতে আজিকালি যিহেতু মেকাৰ্ছ আৰ স্মাৰ্ট আজি যদি কোনোবাই আজিৰ দিনৰ ভাল ছাকচেছফুল ষ্টৰী এটা বিক্ৰীবলৈ সি এটলিষ্ট সি 50% অফ হিজ টোটেল কষ্ট সি বিচাৰিব তাৰমানে 3 কোটি টকাৰ চিনেমা হয় 1.5 কোটি টকা সি দিব লাগিব গতিকে এখন চিনেমা হ'ল এনেকৈ যদি তেওঁক অন্তত মই যদি কওঁ যে 200খন চিনেমা আপুনি ৰাখিব লাগিব যাতে কষ্টটো ভাবি লোৱা চ' ইট ইজ লাইক দ্য টিপ অফ দি আইচবাৰ্গ এই 50 লাখ টকাটো ইজ জাষ্ট দ্য টিপ তলত বহুত বস্তু লাগে OTT কৰিব গতিকে কৰোঁতে তেওঁলোকে প্লান কৰি কৰক কামটো প্ৰফেশ্যনেল কামত বুৰ্বক আমি কৰিব নাপায় প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে কোৱালিটি এতিয়া কোৱালিটি দিব লাগিলে যদি তেওঁলোকৰ কণ্টেণ্টটো এনেকুৱা কণ্টেণ্ট হয় যিটো এক্সপেণ্ডিচাৰ কম হয় তেতিয়াহ'লে তেওঁলোকে তেনেকুৱাই মানে ৰুৰেল বেছড কাম এটাই লওক বা খুব কনফাইণ্ড ছাবজেক্ট এটা লওক লৈ পেলাই কৰক আদাৰৱাইজ কিন্তু কোৱালিটি দিব লাগিলে তেওঁলোকে পইচা খৰচ কৰিব লাগিব চ' কোৱালিটি কণ্ট্ৰলটো তেওঁলোকে কৰিবই লাগিব কাৰণ এবাৰ এজন অডিয়েঞ্চে এটা বেয়া কোৱালিটি কাম চোৱাৰ পাছত যিহেতু তেওঁ পইচা দি চায় তেওঁ দ্বিতীয়বাৰ ভিজিট নকৰিব বেচিকেলি আমাৰ ইণ্ডাষ্ট্ৰীটো পইচা লাগিবই পইচা চবতে লাগিব কিন্তু কথা হৈছে যে পইচা পৰ্যাপ্ত পৰিমাণে সেই ফাণ্ডছ বা সেই এতিয়াও সিমানখিনি পইচা আছে নে যিটো আমি বেষ্ট কোৱালিটি উলিয়াই আনিব পাৰিম কাৰেক্ট এতিয়া পইচাটো সেইখিনি মানুহৰ হাতত আছে যিখিনি মানুহে কাম নাজানে আৰু যিখিনি মানুহে কাম জানে সিহঁতৰ হাতত পইচা নাই গতিকে পইচাটো কিয় খৰচ হয় কেনেকৈ খৰচ হয় মই যেতিয়া শ্বট এটা লওঁ তাত যিটো আমি ডেফ ক্ৰিয়েট কৰোঁ ফ্ৰেমটোত সেই ডেফটোৰ ফলত যিটো হিউ ভেৰিয়েশ্যন যিটো আহে সেইটো যে 3টা দি দিলে নহয় সেই কথাটো বুজিব লাগিব গতিকে অলপমান ষ্টাডি কৰি কোৱালিটিটো বজাই ৰাখি কাম কৰোঁ বুলি ভাবিলে ভাল আমাৰ কাৰণে সুবিধা হয় ডেফিনেটলি মানে সেয়া শ্বৰ্টছবোৰৰ বহুত কথা আপোনাৰ ৰিচেণ্টলি এয়া চিনেমাখনৰ ৰুদ্ৰ চিনেমাখনৰ প্ৰমোশ্যনৰ কাৰণে আপুনি যদি এক্সট্ৰা শ্বুট লৈছিলে এয়া গাত জুই লগাই পেলাই ইণ্ডিয়াত আই গেছ আমি যিমানখিনি ৰিচাৰ্চ কৰিলোঁ আফটাৰ অক্ষয় কুমাৰ আপুনিও হয়তো গাত এনেকুৱাকৈ ৰিয়েল কৰিছে সেইটো মই নিজেও নাজানিছিলোঁ সেইটো কৰিবলৈ লওঁতেহে মই মানুহজনক যেতিয়া সুধিলোঁ বোলো মই এইটো অক্ষয় কৰাটো দেখিছোঁ মোৰ শ্বুটিং চলি আছে কিন্তু ভাই অ'কে তই ল'ব পাৰিবি নে গেৰেণ্টি কৈছে নাই অক্ষয় কৰাটো দেখা বুলি নহয় তেওঁৱে ফাৰ্ষ্ট কৰিছে আপুনি ছেকেণ্ড কৰিব তো মই সুধিলোঁ যে কিয় বাহিৰৰে আছিল যিজন ষ্টাণ্ট কোঅৰ্ডিনেটৰ তেওঁ বাহিৰৰে তো তেওঁ মই সুধিলোঁ কিয় নকৰে কৈছে তাত পাইৰ' টেকনিক বস্তুটো অলপ ৰিস্কি কাৰণ ফায়াৰ ইজ নট ট'টেলি আণ্ডাৰ কণ্ট্ৰল কি টেকনিক বুলি কয় পাইৰ' টেকনিক বুলি কয় কল পাইৰ' টেকনিক তো জুইৰ লগত খেলা কৰাটো অলপমান সদায় ৰিস্কি কাৰণ একো নহ'লেও যদি আপোনাৰ চেলাৰীডাল যদি পুৰি দিয়ে অন্তত আপুনি এমাহ শ্বুটিং কৰিব নোৱাৰিবতো গতিকে এক্ট্ৰেছবিলাকে জেনেৰেলি এনেকুৱা ষ্টাণ্টছ নকৰে যিয়ে মুখখনৰ ওপৰত ভৰসা কৰি ঘৰ চলাই থাকে তেওঁলোকে জেনেৰেলি নকৰে চ' সেইটো কাৰণে আমি কৰিলোঁ বাট ইট ৱাজ নট ছামথিং ভেৰি ইমান ডাঙৰ কথা নহয় তাৰমানে জাষ্ট এ গেমিক টু ড্ৰ এটেনশ্যন জুয়ে হেনো আটাইতকৈ বেছি এট্ৰেক্ট কৰে মানুহক গতিকে সেইটো জ্বলাই পেলাই আল্টিমেটলি সেইটোৱে কথা ক'লোঁ যিটো বাকীবিলাকে জুই নলগাকৈও কৈ আছে যে মোৰ ইমান তাৰিখে মোৰ চিনেমাখন আৰম্ভ হ'ব আপোনালোকে আহিব চাবলৈ অ'কে ইণ্ডাষ্ট্ৰীত টিকি থাকিবলৈ আপুনি নিজক আজিলৈকে দিয়া আটাইতকৈ ডাঙৰ সান্তনাটো কি আছিলে ধৈৰ্য অ'কে মানে আপুনি সহনশীলতা বাঢ়িব লাগিব ধৈৰ্য থাকিব লাগিব আৰু ডিলিজেঞ্চ লাগে হাৰ্ডৱৰ্ক লাগে জেগা এটা নোপোৱালৈকেতো চবেই কষ্ট কৰে আই উঠি যিয়ে কষ্ট কৰি থাকে সি টিকি যাব বুলি মই জানো কাৰণ অসমত ফেম পোৱাটো বৰ টান নহয় আমাৰ ইয়াত JCBৰো ফেম আছে JCB কাম কৰি থাকে 300 মানুহ চাৰিওফালে থিয় হৈ চাই থাকে এনেকৈ মাতি নিয়ে এনেকৈ লৈ যায় এনেকৈ পেলায়
আকৌ এনেকৈ আহে এনেকৈ লৈ যায় এনেকৈ পেলায় সেইটো চাই 300 মানুহ থাকে নেক্সট ডে আহিব জানো সেইটো ডাঙৰ প্ৰশ্ন গড এতিয়া সৰি এটা আমি নৱপ্ৰজন্মলৈ আহিছোঁ আপুনি যিটো আমাৰ ইউথ জেনেৰেশ্যন সেই ফিল্ম মেকাৰ্ছে হওক বা অভাৰঅল ক্ৰিয়েটাৰ্ছ বা ফ্ৰম ডিফাৰেণ্ট ফিল্ডছ যিবোৰ আমাৰ ইউথ জেনেৰেশ্যন আছে তেওঁলোকৰ পৰা আপুনি কি এক্সপেক্ট কৰে আৰু তেওঁলোকক আপুনি কি এডভাইচ দিব খোজে আজিৰ দিনত এডভাইচটোৱে ফকতীয়া দিব পাৰি এটা আটাইতকৈ সহজে দিয়া বস্তু এডভাইচেই কিন্তু মই এডভাইচ নিদিওঁ মই খালি প্ৰথম কথাটো আই ৱান্ট টু প্ৰেইজ দেম তেওঁলোকৰ আজিকালি যিটো এপ্ৰ'চ টুৱাৰ্ডছ এনিথিং ইটছ ফাৰ মোৰ কি বুলি ক'ম ডিৰেক্ট স্পেচিফিক মানে ষ্টাডি কৰি তেওঁলোকে এপ্ৰ'চ কৰে কামবিলাক গতিকে আমি তেওঁ আজিৰ তাৰিখত যেতিয়া এজন এক্টৰ কেমেৰাৰ সন্মুখলৈ আহে নহয় তেওঁ অলৰেডি এক্টিং শিকি কেমেৰাৰ বিষয়ে জ্ঞান লৈ আহে আমি কিন্তু তেনেকুৱা নাছিলোঁ আমাৰ কাৰণে যেতিয়া প্ৰথম দিনা উই ডোণ্ট ন' এনিথিং গতিকে কেমেৰা কিমান ফ্ৰেম আছে কিমান লেন্স লাগি আছে কিমানলৈকে পাই আছে মোক আমি একো নাজানো তেওঁলোক যথেষ্ট ইকুইপ হৈ আহে গতিকে এইটো এটা বিৰাট ডাঙৰ গুণ তেওঁলোকৰ গতিকে এডভাইচ মই নিদিওঁ ৰিকুৱেষ্ট এটা কথাত কৰিব পাৰিম যে যেতিয়া তেওঁলোকে কেমেৰাৰ সন্মুখত কাম কৰে যেতিয়া তেওঁলোকে অভিনয় শৈলীটো লয় হাতত কাম কৰিবলৈ তেতিয়া মোৰ বিশ্বাস যে কনচেনট্ৰেশ্যন লেভেলটো বহুত বেছি থাকিব লাগে আৰু সেই কনচেনট্ৰেশ্যনটো আনডিভাইডেড হ'ব যদি হাতত দুটা মোবাইল নাথাকে কাম কৰি থকা সময়ত গতিকে এই কনষ্টেণ্টলি ফটো তুলি ৰিলছ বনাই থকা ভিডিঅ' কৰি ৰিলছ বনাই থকা কনষ্টেণ্টলি ফটো তুলি আপলোড কৰি থকা থিংকিং যে সেইটোৱে তেওঁলোকৰ ফেন বেছটো বঢ়াব সেইটো কিন্তু সঁচা নহয় কাৰণ প্ৰপাৰ ফেন বেছ তেতিয়া বনে যেতিয়া তেওঁলোকে ডাইৰেক্ট ইণ্টাৰেকশ্যন হয় তেওঁলোকৰ ফেনৰ লগত গতিকে যেতিয়া তেওঁলোকৰ আচল মানুহজনৰ ভিতৰত কি আছে সেই কথাটো যেতিয়া মানুহে প্ৰকাশ পায় থ্ৰু এনি মিডিয়াম নট জাষ্ট থ্ৰু দি হেণ্ডছেট দেট দে কেয়াৰিং ছ'চিয়েল মিডিয়া থ্ৰু দিয়েই নহয় গতিকে ব্যক্তিগতভাৱে যেতিয়া কোনোবাই কাৰোবাক এজন মানুহক লগ পায় নহয় এই এজন মানুহে 1 লাখ মানুহ ৰিপ্ৰেজেণ্ট কৰে কাৰণ কথা স্প্ৰেড হয় তেওঁ লগ পালে কেতিয়াবা ক'ৰবাত কোনোবা এটা চাইকেলত মোৰ কথা ওলোৱাৰ লগে লগে আই মেট দেট পাৰ্চন ইজ এ ভেৰি নাইচ পাৰ্চন দেই সি ইমান ধুনীয়াকৈ কথা পাতিছে মোৰ লগত কোনো এৰগেঞ্চ নাই কোনো হেৰি নাই তো এই মানুহটো সেই মানুহজনে শুনিব তাত বহি থকা আৰু 4জনে শুনিব গতিকে এনেকৈ স্প্ৰেড হয় অসম সৰু ঠাই ভাৰতবৰ্ষৰ সমান ডাঙৰ মাৰ্কেট নহয় সিমান বাজেট নাই সিমান ভিন্ন ধৰণৰ মানুহ নাই আমাৰ অসমীয়া মানুহ গতিকে অসমীয়াজনৰ প্ৰতি টানটোতো আছেই গতিকে আয়দেহীটোতো আমাৰ আছেই গতিকে তেনেকৈ ফেন বেছটো আচলতে বেছি ষ্ট্ৰং বনে নহ'লে কি হয় নহ'লে দেখিবা যে সেই এক্টৰজনৰ বিয়া নোহোৱালৈকে ফলোৱাৰ্ছ বহুত থাকে বিয়া হোৱাৰ পিছত ফলোৱাৰ্ছ কমি যায় সেইটো নহ'ব তেতিয়া এক্সেক্টলি চ' আপোনাৰ এই গ্ল'বেলাইজেশ্যনৰ টাইমত মানে যিটো ইউথ সিহঁতৰ কথাই কৈছোঁ যে এই নৱপ্ৰজন্মটোৱে আপোনাৰ জাতীয় জীৱন ভাষা সাহিত্য শিল্প তেওঁলোকৰ হাতত কিমান দূৰ সুৰক্ষিত বুলি আপুনি ভাবে নিশ্চয়কৈ আমাৰ সকলোৰে চিন্তা থাকে এই সমূহ কিন্তু আপুনি এজন শিল্পী হিচাপে বা অসমৰ এজন বৰ্তমান অসমত প্ৰতিষ্ঠিত ব্যক্তি হিচাপে সামাজিক ব্যক্তি হিচাপে আটাইবোৰ যিখিনি কথা কিমান দূৰ আপুনি নিজৰ শিপাডালৰ লগত জড়িত হৈ থকা যিটো প্ৰশ্ন বা যিটো কথা এই কথাটো হৈছে ৰিলে ৰেচৰ নিচিনা এভৰি জেনেৰেশ্যন হেজ টু পাছ ডাউন দ্য কি বুলি কয় এডাল হাতত লৈ যায় যে বেটনডাল যে লৈ যায় যে ৰিলে ৰেচবিলাক যে হয় লাঠি এডাল লৈ যায় হাতত এটাই দৌৰি গৈ এইটোক দিয়ে সি লৈ আকৌ সি দৌৰে পাছ কৰে যে এডাল কি বুলি কয় জানো মই পাহৰি থাকিলোঁ এতিয়া এনিৱে তো এইটো ৰিলে ৰেচৰ নিচিনা মই যেতিয়া ইংলিছ মিডিয়াম স্কুলত পঢ়িলোঁ মোৰ তেতিয়া ইচ্ছা আছিলে যে মই আৰ্কিঅ'লজিষ্ট হ'ম এন্থ্ৰপ'লজি পঢ়িম মই বাহিৰলৈ যামগৈ মিনিছ'টা ষ্টেট ইউনিভাৰ্চিটিৰ লগত কথা বতৰা পতা হৈ গ'ল মই টফল দিলোঁ টেষ্ট অফ ইংলিছ এজ এ ফৰেইন লেংগুৱেজ দি এইবিলাক কৰিলোঁ মেলিলোঁ চ' ইচ্ছাটো আগৰ পৰাই বাহিৰলৈ যাম বাহিৰত থাকিম এনেকুৱাত আছিল সৰুতে তেতিয়া মই যেতিয়া পৰীক্ষা চৰীক্ষা ক্লিয়াৰ কৰিলোঁ তা আমাৰ স্কুলত আমাক দেউতাই যেতিয়া মোক চইচ দিছে যে হিন্দী ল'বি নে অসমীয়া পঢ়িবি মই ক'লোঁ যে মই হিন্দী পঢ়োঁ কাৰণ অসমীয়াটো মই ক'ব জানোৱেই মই ভাবিছিলোঁ যে অসমীয়া ক'ব পৰাটোৱেই যথেষ্ট ভাষাৰ ওপৰত দখল সিমানেই বুলি ভাবিছিলোঁ মই হিন্দী ল'লোঁ হিন্দী লৈ হিন্দী লওঁ চব কথা চব ধুনীয়া কৰি মেলি কিন্তু আমাৰ তাতে টেক্সট বুকত কিন্তু তাতে শংকৰদেৱৰ ওপৰত আমাৰ একো চেপ্টাৰ নাছিলে যেতিয়া এক্সিডেণ্টলি মই অভিনেতা হ'লোঁ মোক যেতিয়া মানুহে শংকৰদেৱৰ কথা সুধিলে মই ক'ব নোৱাৰোঁ মই নাজানো
কোন হয় জানো, শুনো আৰু শংকৰদেৱ মহাপুৰুষ কিন্তু তেওঁৰ বিষয়ে বিতংভাৱে মই একো নাজানো। সেইটো মোৰ গাত দোষ আছিল নেকি? ইট ৱাজ নট মাই ফল্ট। আমাৰ শিক্ষা ব্যৱস্থাটোৰ গাত দোষ যে তেওঁলোকে জাতীয় হিৰো এজন বা জাতীয় এজন লেজেণ্ড বা জাতীয় এজন গুৰু তেওঁক চেলিব্ৰেট কৰিব পৰাকৈ টেক্সটত এইবিলাক বস্তু ইনক্লুড কিয় নকৰিলে? মোক পঢ়োৱা হ'লে মই কিন্তু তেতিয়াও ৰাণা প্ৰতাপ সিঙৰ বিষয়ে জানো, মহাৰাণা প্ৰতাপ সিঙৰ বিষয়ে জানো, শিৱাজীৰ বিষয়ে জানো। Why was that happening? গতিকে আমাৰ গাত ভুল হ'ব যদি আমি নেক্সট প্ৰজন্মক যদি আমি যদি দি যাব নোৱাৰোঁ। অসমৰ স্কুলত য'ত হিন্দী ভাষা প্ৰচলিত হৈ আছে, অসমৰ থকা স্কুলত যদি আমি আমাৰ জাতীয় গুৰুসকলক বা আমাৰ যিবোৰ হিৰো আছে, আমাৰ যিসকল হিৰো আছে, আমি দেখাব নোৱাৰোঁ, অসমৰ বাহিৰত কি দেখাব? হিন্দীতেই পঢ়াওক, কিন্তু শংকৰদেৱৰ কথা পঢ়াওক। এক্সেক্টলি। আমি শংকৰদেৱ নকৈ পেলাই যেনিবা শংকৰদেৱ বুলি ক'ম হিন্দীত লিখিলে, কিন্তু সেইটো পঢ়াওকতো। নাই পঢ়োৱা, এইটো মোৰ গাত দোষ নাছিলে। পিছত মই নিজৰ পিনৰ পৰা অধ্যয়ন কৰি তেওঁৰ বিষয়ে যিমান দূৰ পাৰোঁ জানিবলৈ চেষ্টা কৰিলোঁ, যাতে মই এতিয়া কোনোবাই মোক সুধিলে এতিয়াও জৰা টাপলি মাৰি ক'ব পৰাকৈহে আছে, এতিয়াও সিমান বিতংভাৱে নাজানো। এতিয়া সময় নহয়, কাৰণ মই মোৰ বেলেগ এটা কাম কৰি থাকিবলগীয়া হয়। চ' মোৰ কথাটো হৈছে এনেকুৱা যে আমি আমাৰ নেক্সট জেনেৰেশ্যনক এই জাতিটোৰ প্ৰতি ভাল পোৱাটো, এই নিজৰ ভাষাটোৰ প্ৰতি সজাগ হোৱাটো, এইবিলাক চেঞ্চ আমি এতিয়াৰ পৰাই দি যাব লাগিব। আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিম, আমি আমাৰ ফালৰ পৰা কৰিবই লাগিব। যদি আমি ক'ৰবাত যদি আমাৰ বয়সতো আমি টিনেজ হেৰিত থাকোঁতে তেতিয়াও এনেকুৱা ল'ৰা আছিলে যিয়ে চ' লাইক মানে এনেকুৱা ধৰণৰ কথা কোৱা তেতিয়াও ল'ৰা ছোৱালী আছিলে। কিন্তু তাৰ মাজৰ পৰা আহি আমি কিন্তু উই ইভলভড। কিয়? মে বি আই মেট চাৰ্টেন পিপল যিয়ে মোক এই কথাটো বুজাই দিলে যে ইউ হেভ টু ডু ইট, ইয়াৰ অন্যথা নাই, নহ'লে শব্দ হেৰাই হেৰাই গৈ থাকিব। গতিকে এতিয়া মোৰ ভাষাটোৰ প্ৰতি যিটো ভালপোৱা, মোৰ ভাষাটোৰ প্ৰতি মোৰ যিটো ভালপোৱা, সি মোক আৰু কিছুমান নতুন বস্তুৰ লগত চিনাকি কৰাই দিলে। যেনে যে ভাৰতবৰ্ষত ভাৰতীয় ধেৰ আছে, কিন্তু ভাৰতবৰ্ষত অসমীয়া অকল আমিয়ে আছোঁ। মোৰ ইউনিকনেছটো মোক বুজাই দিলে। গতিকে ভাৰতীয় বুলি ক'লে নহ'ব চিনাকি, প্ৰথম চিনাকি মোৰ অসমীয়া। তাৰপিছতহে মই ভাৰতীয়, তাৰপিছত মই এছিয়াৰ, তাৰপিছত মই পৃথিৱীৰ, ক্ৰমান্বয়ে গৈ থাকিব। গতিকে এই কামটো আমি ভালকৈ কৰিব লাগিব। উই হেভ টু মেক দেম ফিল যে ইয়াতো গ্লেমাৰ আছে। মই বহুত ফিল্ম মেকাৰ পালোঁ, যেতিয়া মই কওঁ যেতিয়া আমি অলপ লিখিত ভাষাত যেতিয়া আমি ডায়লগকেইটা ক'বলৈ মই কেইটামান কথা জোৰ দিওঁ, তেওঁলোকে কয় এইটোতো আজিকালি নচলে ন দাদা, আজিকালি কোৱা মই বোলো শুনা, চৰিত্ৰ এটা মই ডিফাইন কৰিবলৈ, মাৱালী চৰিত্ৰ এটা ডিফাইন কৰি তাৰ মুখত মই বিজেতুৰীয়া ভাষা দিম, কিন্তু বাকী বেছ লেংগুৱেজ অফ দ্য ফিল্ম শুড বি প্ৰপাৰ আছমিজ, প্ৰপাৰ অসমীয়া। গতিকে ঠিক আছে, আমিও ব্যৱহাৰ কৰোঁ ইংৰাজী শব্দ, কিন্তু অন্ততঃ তাৰ অসমীয়া সমাৰ্থ শব্দ এটা আমি জানো। কিন্তু গতিকে সেইটো জানাটো মোৰ পৰা আনলৈও যাব লাগিব। গতিকে মই মানুহক যেতিয়া লগ পাওঁ, জানো ইটছ ৰুড, তথাপিও চেষ্টা কৰোঁ শুধৰাবলৈ যে মোক বেয়াই পাচোন, কিন্তু তই শিক। যে কোনোবাই কয় মায়ে ইমান গালি পাৰিছে নহয়, মই কওঁ মায়ে গালি নাপাৰে, গালি পাৰাটো কুকুৰ স্মৰ, সেইটো গালি পাৰা। মায়ে বকে, তো সদায় মানা কৰোঁ তিতা তালখন বিচনাত কিয় উঠি যায়, এইটো বকনি। গতিকে ডোণ্ট চে মায়ে গালি পাৰিছে, মায়ে বকে। গতিকে বহুতে কয় মই তোমাক বহুত ভাল পাওঁ, বহুত গাৰ্লফ্ৰেণ্ড থাকিব পাৰে, ভাল পোৱা বহুত হ'ব নোৱাৰে, কাৰণ গণিব নোৱাৰি। গতিকে খুব সাংঘাতিক, অত্যন্ত চূড়ান্ত ভাল পাওঁ। এতিয়াতো আজিকালি চবেই কয় মই বহুত ভাল পাওঁ, জানো তাক, মই বহুত ভাল পাওঁ তাইক, হ'ব নোৱাৰে। গতিকে মই মোৰ পিনৰ পৰা চেষ্টা কৰোঁ যাতে থাকক। গতিকে ভাষা সংৰক্ষণ হওক, আমাৰ সাহিত্য, আমাৰ কথাৰ বিষয়ে জানিব লাগিব। আগতে আমি টি চাৰ্ট পিন্ধি ঘূৰি ফুৰোঁ শেগৱেবাৰ, কিন্তু আমি কোনোদিন হেৰিৰ গাজী ৰাভাৰ টি চাৰ্ট এটা নিপিন্ধোঁ। তো গাজী ৰাভা আছিল বিষ্ণু ৰাভাৰ কমৰেড। যেতিয়া তেওঁ ধৰা পৰিলে ব্ৰিটিছ অথৰিটিৰ হাতত, আৰু বিষ্ণু ৰাভা পলাই গ'ল, ফ্ৰীডম ফাইটাৰ, তো গাজী ৰাভাই তেওঁৰ বিষয়ে সুধিলে, টৰ্চাৰ কৰিলে, কৈ দিব লাগিব বুলি তেওঁ এনেকৈ জিভাখন উলিয়াই এনেকৈ মাৰি জিভাখন ছিঙি পেলালে। ৱাজন্ট হি আ হিৰো ইনাফ? তো আমি গাজী ৰাভাৰ টি চাৰ্টটো নিপিন্ধোঁ। সেইটো কাম কাৰ? সেইটো মোৰ। সেইটো কলা সংস্কৃতিৰ লগত জড়িত প্ৰত্যেকজন মানুহৰ দায়িত্ব, যিমান দূৰ পাৰোঁ। আমি যে চব জানো এনেকুৱা কথা নহয়, আমি যে সকলো জানো এনেকুৱা কথা নহয়, কিন্তু অন্ততঃ আমি আমাৰ পিনৰ পৰা সেই চেষ্টাটো থাকিব লাগে থ্ৰু আউট, তেতিয়াহে হ'ব। এইটো নতুন প্ৰজন্মক দোষ দি লাভ নাই। মানে আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিবই লাগিব, আৰু তেওঁলোকে তেতিয়াহে পাৰিব। টেক্সট বুকৰ মেটাৰটো বহুত চিৰিয়াছ মেটাৰ আচলতে। অকল টেক্সট বুকৰ কথাই কোৱা নাই, আমাৰ জীয়াই থকাৰ শৈলীটোতে এইটো
থাকিব লাগে যে আমি যেতিয়াই যাক লগ পাম য'তেই লগ পাম তাত দুটামান গুৰুত্বপূৰ্ণ কথাও পাতিব লাগে ফটোৱাৰ কথাটো পাতিমেই তাত গুৰুত্বপূৰ্ণ কথা দুটাও থাকিব এটলিষ্ট কথাই প্ৰসংগ যদি আমি লাহেকৈ অলপমান ঠেলি এটা ভৰাই দিব পাৰোঁ যে কোনোবাই যদি পটকৈ কৈ দিছে যে অমুকটো এনেকুৱা জানে এনেকুৱা তেনেকুৱা মই কোনোবাই হি হেজ দি অডাচিটি টু চে দিছ অমুক তমুক কৈ অডাচিটি ইমান টান শব্দ সি জানে তো তাক মই পটককৈ সুধি দিওঁ যে এইটো আমাৰ অসমীয়াত কি বুলি কয় তুমি জানানে এনেই মোৰ ল'ৰা ছোৱালীক মই সুধোঁ তো মই কওঁ স্পৰ্ধা কৈ দিয়ে যে ইজ এ লেজেণ্ডাৰী পাৰ্চন ইজ এ লিভিং লেজেণ্ড অমুক তমুক মানে লেজেণ্ডটো অসমীয়াটো কি জানানে তুমি আই মেক ইট ইণ্টাৰেষ্টিং ফৰ দেম কিংবদন্তি হয় নেকি এনেকুৱা নেকি অদ্ভুত দেখোন নামটো ন সেইটোৱেই আমাৰ চ' তেনেকৈ আমাৰ পিনৰ পৰা অলপ অলপকৈ চেষ্টা কৰি থাকিলে চবেই এটা সময়ত চাগে মেক এ বিগ ইম্পেক্ট ইনষ্টিটিউচনেল আনইনষ্টিটিউচনেল যিমান শিক্ষা ব্যৱস্থা আছে সকলোকে সৰ্বোতোপকাৰী আমি চেষ্টা কৰিব লাগিব তেতিয়াহে আপোনাৰ সকলো বস্তু আগবাঢ়ি যাব সৰ্বাংগীন উন্নতি কৰে বাৰু আমি সৰুতে অসমীয়া চিনেমাবোৰত সহজ সৰল মানে অসমীয়া জীৱনৰ কথা দেখিছিলোঁ কিন্তু বৰ্তমান যিবোৰ ছবি আছে ধৰক মানে বিভিন্ন পাশ্চাত্য সংগীতেই হওক নৃত্য গীতেই হওক বা আপোনাৰ সেইবোৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় চিনেমাবিলাকত দেখাবলৈ পোৱা যায় মানে আচলতে এনেকুৱা হৈছে নেকি ক'ৰবাত যে আমাৰ ইণ্ডাষ্ট্ৰীয়ে বাহিৰৰ সংস্কৃতি বেছিকৈ প্ৰভাৱ পেলাবলৈ গৈ আমাৰ যিটো অসমীয়া চিনেমাৰ টেষ্ট আছিলে সেই টেষ্টটো হেৰাইছে যেন আপোনাৰ ক'ৰবাত অনুভৱ হয় নেকি এইটো কথা মই কোৱালৈ ৰোৱাই নাই আচলতে মানুহে অলৰেডি এইটো কথা প্ৰমাণ কৰিয়ে দিছে তেওঁলোকৰ কামেৰে যে যেতিয়া চিনেমাবিলাকৰ নাম আছিলে ঘৰ সংসাৰ সোণ মইনা ভাই ভাই পিতা পুত্ৰ বোৱাৰী তেতিয়া আমাৰ জাতিৰ গাথা আৰু বেথাবোৰ দাঙি ধৰা হৈছিলে ছবিসমূহত তাত প্ৰত্যেকটা মানুহে যিয়ে চিনেমা চাবলৈ যায় তেওঁ কাৰোবাৰ নহয় কোনোবা এটা চৰিত্ৰৰ লগত নিজকে ৰিলেট কৰে চ' এই কানেক্টিভিটিটো আছিলে তাৰপিছত লাহে লাহে মডাৰ্ণ হোৱাৰ নামত বেটাৰ চিনেমা বনোৱাৰ নামত আমি ঘৰৰ পৰা ওলাই গুচি আহিলোঁ বাহিৰলৈ আহি পেলাই বিভিন্ন ধৰণৰ চিনেমা হ'ল বিভিন্ন ধৰণৰ নাম আহিল বহুত নাম মই এতিয়া উচ্চাৰণো কৰিব বেয়া পাইছোঁ কাৰণ তেওঁলোকে গাত পাতি ল'ব কথাটো যে এইটোক ডিগ্ৰেড কৰি কথা কৈছে গতিকে মই সেইবিলাক নামৰ চিনেমাবিলাক মই কৰিব বিচৰা নাছিলোঁ মই কৰাও নাছিলোঁ প্ৰায় 7 বছৰমান কাম নকৰাকেই বহি আছিলোঁ মোলৈ কাম অহাও নাছিলে খুব কম আহে আৰু যিকেইখন কাম আহে মানে কেনেকুৱা কি সেইটো এণ্টায়াৰ ফেজটো যিটো সময়ত মই কণ্টিনিউৱাছলি মোবাইল থিয়েটাৰত আছিলোঁ বিকজ আই হেড টু ৰান মাই ফেমিলি আৰু চিনেমা নাহে বুলি মই জানোৱেই বিকজ মোৰ চইচবিলাক মানে তেওঁলোকে মোৰ বাছনিত উত্তীৰ্ণ নহয়গৈ গৈ গতিকে মই নকৰা হ'ল এনিৱে তো কথাটো হৈছে তেনেকুৱা ধৰণৰ বস্তু আহিব কিন্তু এতিয়া চি ফৰ এক্সাম্পল ৱেন আই হেভ দি পাৱাৰ টু ডু ছামথিং মই যেতিয়া শ্ৰী ৰঘুপতি লিখিলোঁ শ্ৰী ৰঘুপতিত দ্য প্ৰটাগনিষ্ট কেৰেক্টাৰ ৰঘুপতি ৰায়বৰুৱাই লাষ্টত মিনি গান এটা ইউজ কৰি গুলীয়াগুলি কৰি ফাইট কৰিছে মাৰপিট কৰিছে তো কোনো এইটো প্ৰশ্ন সোধা নাই যে এজন ACS অফিচাৰে মিনি গান চলাব ক'ৰ পৰা শিকিলে বহুত আমাৰ আৰ্ম ফৰ্চেছৰ মানুহে অসমত নাজানে মিনি গান চলাই পোৱা নাই আজিলৈকে চুই পোৱা নাই দেখি পোৱা নাই এইটো প্ৰশ্ন নুসুধিলে কিয় বিকজ আই ইনফিউৰিয়েটেড দেম টু আ পইণ্ট য'ত তেওঁলোকে এনেকুৱা এটা হৈছে যে চালা বাটলুগুটি হ'লেও মাৰ মুঠতে ভিলেনটোক মাৰ তেওঁলোকক মই ইমান লেভেললৈকে খং উঠাই দিলোঁ গতিকে সেইটো অট'মেটিকেলি তেওঁলোকে জাষ্টিফাই কৰি দিলে যে তেওঁলোকে আৰু এইটো স্ক্ৰুটনি নকৰিলে তে এনেকুৱা এটা মই কমাৰ্চিয়েল চিনেমা বনালোঁ য'ত অলপ ক'ৰবাত লজিকো ফেইল কৰিছে কিন্তু তাত আকৌ মই এটা বস্তু উত্থাপন কৰিলোঁ যে গোটেই চিনেমাখনৰ হিৰোটোৰ ফাইটিং এবিলিটিটো ঘূৰি আহিবলৈ প্ৰি ক্লাইমেক্স মই ইউটিলাইজ কৰিছোঁ ভূপেন হাজৰিকাৰ আইডিঅ'লজিটো যে ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক চ' দেৰ ইজ দিছ কানেকশ্যন নেম অফ দ্য ফিল্ম ৰঘুপতি ৰামচন্দ্ৰৰ আন এটি নাম গতিকে দিজ আৰ কানেক্টিং পইণ্ট সেইকাৰণে মানুহে এইখন চিনেমা ডিছপাইট অফ বিং ৰেপড ইন এ ভেৰি মডাৰ্ণ পেকেজিং একচেপ্ট কৰি ল'লে মানুহে ভাল পালে চ' এই বস্তুবিলাক আমি যেতিয়া আমি চিনেমাখন কৰিছোঁ সুব্ৰত আৰু মই যেতিয়া বহি আমি স্ক্ৰিপ্টখন দেখিছোঁ যেতিয়া আমি কৰিছোঁ আমি এইবিলাক বস্তু থ্ৰু দি কানেক্টেড হৈ যাব বিচাৰিছিলোঁ গতিকে ইট হেপেনছ চ' গতিকে যদি আমি কমপ্লিটলি আমি যদি এতিয়া ৰেম্বো বনাব যাওঁ ৰেম্বো যেতিয়া বনাইছিলে ফাৰ্ষ্ট ব্লাড তেতিয়াই যিমান টকা খৰচ হৈছিল নহয় সেইটো আমি আৰু 100 বছৰলৈ খৰচ কৰিব নোৱাৰোঁ অসমীয়া চিনেমাই চ' ইট উইল অলৱেজ ৰিমেইন আ চিপ কপি গতিকে ক'ৰবাত নহয় ক'ৰবাততো এই পৰ্টবিলাক আমাৰ ৰিজনেল পৰ্টছ হ'ব লাগিব কানেক্টিভিটি পইণ্টবিলাক আৰু তেনেকুৱা বহুত ছাবজেক্ট আছে অসমত যিবিলাকৰ ওপৰত আমি দুখিত বা ট্ৰুথ লাইজ ইন ফ্ৰণ্ট অফ ফেক্টছ তো ফেক্টছটো বৰ্তমান গতিকে ফেক্টছ লাগিব আমাৰ এতিয়া 300 আমাৰো আছিলে হৰ্চ ৰেচিং আমাৰ ইয়াতো আছে যেতিয়া তুৰ্কিজ
তুৰ্কী ঘোঁৰাবিলাক আমাৰ অসমীয়া যোদ্ধাই দেখা পাইছিলে এটা সময়ত তেওঁলোকে ভয় খায় ইমান ডাঙৰ ডাঙৰ ঘোঁৰা কাৰণ আমাৰ ঘোঁৰাবোৰ সৰু আছিলে কিন্তু আমাৰ ওচৰত আছিল হাতী দেখি আকৌ তাহাঁতৰ ঘোঁৰাই ভয় খায় সেইকাৰণে ইমান হাতীৰ মহল আছিলে এলিফেণ্ট যিটো আমাৰ হেৰি মহলৰ যিটো কালচাৰ তাৰ পৰা ডেফিনেটলি ফ'ক আৰম্ভ হ'ল গতিকে আমাৰ উই হেভ এ ভেৰি ৰিচ কালচাৰ আমি খালি তাক খুব মডাৰ্ণ বুলি ভাবিবলৈ আৰম্ভ কৰা নাই এতিয়ালৈকে শিকা নাই যদি আমি এই কানেকশ্যন লৈ কৰোঁ মই ভাবোঁ যে হললৈ দৰ্শক এতিয়া যেনেকৈ উভতি আহিছে ভাইমন চাই ভাল পাইছে মানুহে চিৰগুভতি চাই ভাল পাইছিলে দেৰ ৱাজ দিজ কানেকশ্যনছ গতিকে আহি আছে এতিয়া একশ্যন চিনেমা বুলি কৈছোঁ আমি ৰুদ্ৰ একশ্যন চিনেমা আচলতে এনেকুৱা নহয় একশ্যন চিনেমা হয় এখন প্লেন হাইজেক হৈছে আৰু এঘণ্টা হিৰোটোৱে বদমাছকেইটাক মাৰি টেকল কৰি প্লেনখন ফ্ৰী কৰে এণ্ড অফ মুভি 2 ঘণ্টা 15 মিনিট কিন্তু ৰুদ্ৰখন একশ্যন চিনেমা বুলি কৈ উঠিও 9 বছৰীয়া এটা কাহিনী আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে আমাৰ ভুল হ'বই পাৰে আমি যিহেতু মানুহ ভগৱানে বনোৱা বস্তু চব পাৰফেক্ট মানুহে বনোৱা বস্তু এটাও পাৰফেক্ট নহয় গতিকে চিনেমাও পাৰফেক্ট নহয় কিন্তু আমাৰ চেষ্টাটো অন্তত আছে য'ত আমি মুখা শিল্পৰ পৰা আৰম্ভ কৰি সত্ৰীয়াৰ পৰা আৰম্ভ কৰি গন্ধৰ্ব বিবাহলৈকে আমি দেখুৱাইছোঁ চিনেমাখনত চ' হেন্স এই পৰ্টটো আমি তথাপিও ষ্টিল এক্সিষ্ট ইন ৰুদ্ৰ চ' আপোনাৰ দৃষ্টিত আপোনাৰ কাৰণে ৰঘুপতিখন বেছি ভাল মুভি নে ৰুদ্ৰখন বেছি ভাল মুভি দুটা বেলেগ বেলেগ চিনেমা যদি আপুনি কম্পেৰেটিভলি ৰঘুপতি ইজ এ ফাৰ বেটাৰ মুভি আৰু এইটো মই কোৱালে ৰ'বই নালাগে কাৰণ ৰঘুপতিৰ কালেকশ্যন আৰু ৰুদ্ৰৰ কালেকশ্যনতে গম পাই যায় গতিকে মোৰ কথা হৈছে সেইটো নহয় কথা হৈছে টু ডিফাৰেণ্ট জনৰ ফিল্ম এখন আছিলে ফেমিলি ফিল্ম পূৰা ধুনীয়াকৈ থ্ৰিলাৰ আৰু এইখন হৈছে একশ্যন ধৰ্মী গতিকে একশ্যনত ডেফিনেটলি আমি এতিয়া কৰিলেহে গম পাম আগতে আমাৰ একশ্যন ফিল্ম বুলিতো কোনো কৰাই নাই কেতিয়াও গতিকে একশ্যন ফিল্ম কৰি আমি গম পালোঁ যে নহয় অসমৰ মানুহক অকল একশ্যন দিলে নহ'ব ইয়াত বহুত বস্তু লাগিব চ' ইট ইজ এন এক্সপেৰিমেণ্টেশ্যন ফৰ আছ ইটছ এ কেছ ষ্টাডি ফৰ আছ গতিকে আই থিংক মোৰ দৃষ্টিত ৰঘুপতি ইজ এ বেটাৰ মুভি অ'কে ঠিক আছে বিভিন্ন কথা পাতিলোঁ আমি চিনেমাৰ কথা পাতিলোঁ সামাজিক কথা পাতিলোঁ ইউথৰ কথা পাতিলোঁ চিনেমাৰ আমি ফানছৰ কথা পাতিলোঁ এইখিনিতে কথাটো মনলৈ আহিছে ধৰক আমাৰ অসমৰ যিবোৰ প্ৰডিউচাৰ আছে মুভি প্ৰডিউচাৰ আছে চিনেমাৰ পৰা যিবোৰ মানে হেৰি আছে প্ৰডিউচাৰসকল আছে ফান কৰা তো সেইসকল আপোনাৰ অসমীয়া বেছিভাগ নে অনা অসমীয়া আজিৰ দিনত অসমীয়াও আছে অনা অসমীয়াও আছে কম্পেৰেটিভলি আমি তেওঁলোকক আমি সেইটো দৃষ্টিভংগীৰে কোনোদিন চোৱাই নাই অসমীয়া অনা অসমীয়া আমি এইটো দৃষ্টিভংগীৰে চাওঁ যে যিজন প্ৰডিউচাৰ তেওঁ কেৱল টকা থাকাই নহয় অলপ সাহস থকা মানুহ হ'ব লাগিব কাৰণ চিনেমা পইচা লগাবলৈ সাহস লাগে চিনেমা চলিবলৈ ইম'শ্যনত নচলে চিনেমা বিজনেছ এটা ষ্টাডিত কেলকুলেশ্যনত চলিব গতিকে যিয়ে হাৰ্ড আৰ্ণ মানি ব্যৱহাৰ কৰিব চিনেমাখনত তেওঁ ডেফিনেটলি এটা কেলকুলেশ্যন কৰিব লাগিব কেলকুলেশ্যনটোত কি হ'ব পাৰে লিনিয়েঞ্চিটো মই তেওঁলোকৰ পৰা ইমান লেভেললৈকে বিচাৰিম যে তেওঁলোকে যেতিয়া চিনেমাত টকা এটা লগায় তাত যিহেতু তেওঁলোকে অলপমান কালচাৰেল এটা সাংস্কৃতিক মন এটাও তেওঁলোকৰ আছে তেতিয়াহ'লে তেওঁলোকে ইমানখিনি ৰেঞ্জত ৰিস্ক ল'ব লাগিব যে হয় মই মূলধনটো ঘূৰাই পাম নহয় মই প্ৰফিট কৰিম আৰু ইমানলৈকে ৰিস্ক ল'ব পাৰিব লাগিব যে লছ যদি হয় খুব বেছি 10 লাখ 20 লাখ 25 লাখ টকা এটা লছ হ'ব মোৰ কাৰণ তেওঁ ইমান টকা আছে যিহেতু 20 লাখ টকাটো তেওঁৰ কাৰণে বৰ ডাঙৰ টকা এটা নহয় গতিকে তেনেকুৱা মেণ্টেলিটি লৈ আহিব লাগিব কিন্তু য'ত মাৰ্কেটেই উইক য'ত আমাৰ আউটলেটছেই কম গতিকে তাত তেওঁলোকে যদি ভাবে যে মই ভাল চিনেমা এখন বনাম বুলি মই 10 কোটি টকা খৰচ কৰি চিনেমাখন বনাম সেইটো ভুল কথা সেইটো কিন্তু হ'ব নোৱাৰিব কাৰণ তেওঁৰ কালেকশ্যন হওঁতে চিনেমাখন কিমান সময় লাগিব ৰিকভাৰী কেনেকৈ হ'ব এই গোটেই বস্তুটো কেলকুলেট কৰিব লাগিব আমি খুব বেছি ৰিস্ক ল'ব পাৰোঁ এতিয়া 4 কোটি 4.5 কোটি টকা 5 কোটি টকাৰ চিনেমাখন আমি ৰিস্ক ল'ব পাৰোঁ কাৰণ আমি জানো উই হেভ দি এবিলিটি টু ব্ৰেক ইভেন যদি চিনেমাখন মানুহে লৈ লয় আমি যদি ইমান চিয়'ৰ হওঁ আমাৰ প্ৰডাক্টটো লৈ গতিকে বহুত ৰিচাৰ্চ লাগে বহুত চিন্তাধাৰা লাগে বহুত নলেজ লাগে এক্সপিৰিয়েঞ্চ লাগে গতিকে সিমানখিনি ৰিস্ক ল'ব পৰা যায় কিন্তু তাতকৈ আমি যাব নোৱাৰোঁ তাতকৈ ওপৰত যাবলৈ হ'লে আমাক ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাগিব আমাক গভৰ্ণমেণ্টৰ পিনৰ পৰা সুবিধা লাগিব যে তেওঁলোকে আগতে আমাক বিপণীখন দিব লাগিব ডাঙৰ এখন বজাৰ দিব লাগিব চ' মিনিমাম নাম্বাৰ অফ হলছ ইন আছাম শুড বি এটলিষ্ট 1000 চিনেমা হলছ ৱাইডলি স্প্ৰেড চিনেমা হলছ ঘৰৰ কাষত ওচৰৰ অঞ্চলতেই থকা হল যদি থাকে
কাৰণ চিনেমা চালে মানুহ নমৰেতো চিনেমা বেছিক নিড নহয় চিনেমা এণ্টাৰটেইনমেণ্ট বিৰাট গুৰুত্বপূৰ্ণ ইমান গুৰুত্বপূৰ্ণ যে আমি পুলিচৰ লাঠিৰ কোব পিঠিত খায়ো চিনেমা চাওঁ কিন্তু ইমানো গুৰুত্বপূৰ্ণ নহয় যে চিনেমা নাচালে আমি মৰি যাম গতিকে এটলিষ্ট এক্সেচিবল হ'ব লাগিব যে চিনেমাখন চাম ৰবিদাক ভাল পাওঁ ৰবিদাৰ চিনেমাখন চামেই কিন্তু ইয়াৰ পৰা মই 25 কিলোমিটাৰ গাড়ী ভাড়া কৰি গৈ সিমানো ৰবিদাক ভাল নাপাওঁ ভাল পাওঁ কিন্তু সিমানো ভাল নাপাওঁ গতিকে সেইটো নহ'বলৈ হ'লে চৰকাৰে চিনেমা হল দিব লাগিব 1000 যদি চিনেমা হল হয় তেতিয়া তাত সুবিধা কেইটামান হ'ব প্ৰথম কথাটো আমাৰ বিপণীখনৰ হেৰিটো বাঢ়িব বহুত চিনেমা হল বন্ধ হৈছে মোৰ ঘৰ নগাঁও এক্সেক্টলি অদিতি হল মানে ধৰক প্ৰায় কেইখন হল আৰু এই চিনেমা হলবিলাক আমাৰ নষ্টালজিয়াৰ এটা পাৰ্ট গতিকে সেইবিলাক বন্ধ হৈ যাব নালাগে গতিকে মই ক'ব খুজিছোঁ যে যদি তেনেকুৱা হয় তেতিয়াহ'লে যিখন চিনেমাৰ প্লেনিং আমি বিজনেছৰ প্লেনিংটো আমি 4টা সপ্তাহ বা 5টা সপ্তাহ বা 2টা মাহৰ ওপৰত ভৰসা কৰি কৰিব লাগে যে 2টা মাহ চলিলেহে মোৰ চিনেমাখনৰ পৰা ৰিকভাৰী হ'ব তেতিয়া সেই চিনেমাখনে আজি আমাৰ 200 কিমানটা স্ক্ৰীন আছে 100 কিমানটা হল আছে 200 কিমানটা স্ক্ৰীন আছে গতিকে নাই 100 চিনেমা হল নাই বোধ কৰোঁ 70 কিমানমান হ'ব হলছ অনলি গতিকে স্ক্ৰীনছ আমাৰ 200 কিমানমান আছে তো তাত আমি এতিয়া যদি এসপ্তাহ যদি আমাৰ ৰিকভাৰী হৈ যায় তেতিয়া নেক্সট এখন চিনেমা এসপ্তাহতে আহিব পাৰে তেতিয়া অমুক চিনেমাই অমুকৰ কাৰণে ৰৈ দিলে তেওঁলোকে ৰৈ দিয়াৰ কাৰণে তেওঁলোকে লছ খালে ইতিমধ্যে হিন্দী চিনেমা এখন আহি গ'ল ইতিমধ্যে ইংলিছ চিনেমা এইবিলাক আমি কেলকুলেশ্যন কৰি থাকিব নালাগে মানে বঢ়িয়াকৈ আমি 2টা সপ্তাহৰ ওপৰত বেছ কৰি বিজনেছ কৰিম 2টা সপ্তাহ ভালকৈ চলিল পইচা ৰিকভাৰী হ'ল তাৰপৰা যদি ভাল হ'ল এটা শ্ব' চবতে দি থোৱা আছে বাকী বেলেগ এখন চিনেমা বেলেগ শ্ব' হ'ব গতিকে চৰকাৰে এই বস্তুটো এতিয়া খুব তীব্ৰ গতিত এটা পদক্ষেপ ল'ব লাগে মানে চিনেমা হলৰ ক্ষেত্ৰত আমি ৰাজঘৰীয়া আমাক সহায় লাগিবই যদি আমি জীয়াই ৰাখিবলগীয়া আছে কাৰণ বিভিন্ন এইটো আমি তানসেনৰ দিনৰ পৰা দেখি আহিছোঁ ডেফিনেটলি তানসেন ৱাজ ফেমাছ বিকজ হি হেড আকবৰ বাই হিজ চাইড এক্সেক্টলি গতিকে এই বস্তুবিলাক আমি সময় প্ৰমাণ কৰি থোৱা কথা গতিকে অকল আমি এটা ছাইডত চাই অকল আমি এটা ছাইডে অকল চিনেমাৰ বাজেট বঢ়াই দিলেই যে ভাল হ'ব তেনেকুৱা কথা নাই কিন্তু এনেই আদাৰৱাইজ আমি চিম্পল কেলকুলেশ্যন এটা যদি মই তোমাক কওঁ এতিয়া যে 16 লাখ মানুহৰ পপুলেশ্যন হৈছে গুৱাহাটীৰ যদি 16 লাখ মানুহ অসমৰ বিভিন্ন ঠাইৰ পৰা মিলাই যদি আমি 16 লাখ মানুহে চিনেমা চাই দিয়ে 150 টকাকৈ টিকেটৰ হাৰ হিচাপত চালে আমি 24 কোটি টকা আমাৰ টাৰ্ণ অভাৰ হয় চিম্পলকৈ যদি চাই দিওঁ গতিকে ইট ইজ দেট নাম্বাৰ দেট উই হেভ টু এচিভ সেইটো এচিভ কৰিবৰ কাৰণে আমাক ৱাইড স্প্ৰেড হলছ লাগে এক্সেক্টলি আৰু হলছৰ লগতে হয়তো আৰু এটা বস্তুটো খুবেই মানে প্ৰয়োজনীয় মোৰ অনুভৱ হয় বা হয়তো বিভিন্ন সময়ত বিভিন্ন আলোচনা শুনিছোঁ যে এজন ফিল্ম মেকাৰে চিনেমা বনাব এজন এক্টৰে এক্টিং কৰিব বাট ফৰ মাৰ্কেটিং অসমৰ তেনেকুৱা মাৰ্কেটিং টিম আছেনে যোনে চিনেমা মাৰ্কেটিং কৰিব বা কোনোবা চেষ্টা চলাই আছে নেকি বা প্ৰয়োজন হৈছে নেকি যোনে অকল চিনেমাৰে মাৰ্কেটিং কৰি থাকে কৰে মাৰ্কেটিং বিৰাট প্ৰয়োজনীয় কিন্তু মই ভাবোঁ যে ছ'চিয়েল মিডিয়াৰ যিচিনা পেনিট্ৰেশ্যন চাগে ৰিচ চাগে একো বস্তুৱে নাই এতিয়া কাৰণ মানুহে আজিকালি হৰ্ডিংছ বিলবৰ্ডছেই নাচায় সেইবিলাক এনেই ৱেষ্ট হয় চবেই মোবাইলহে চাই থাকে গতিকে মোবাইলটোতেই আটাইতকৈ সুন্দৰ মাৰ্কেটিং হয় দ্বিতীয় মাৰ্কেটিং আমাক তেতিয়া সাংঘাতিক ৰূপত প্ৰয়োজন হয় যেতিয়া ৱেন উই আৰ ডিলিং উইথ 10 কাপুৰছ এণ্ড 20 খানছ ইয়াত ইমান মানুহ নাই গতিকে ইদাৰ ইটছ এ মুভি উইথ কণ্টেণ্ট যিটো বস্তুৰ কাৰণে মাৰ্কেটিং প্ৰপাৰ দৰকাৰ হয় আদাৰৱাইজ ৱেন ইউ হেভ এ ষ্টাৰ কাষ্ট হিজ ফলোৱাৰ্ছ অট'মেটিকেলি প্ৰমোট দ্য ফিল্ম আমাৰ জোনটো ইমান ডাঙৰ নহয়তো এৰিয়াটো ইমান ডাঙৰ নহয় গতিকে মাৰ্কেটিংটো ইম্পৰ্টেণ্ট কিন্তু মই ভাবোঁ যে ছ'চিয়েল মিডিয়া মাৰ্কেটিংটো আটাইতকৈ ষ্ট্ৰং আজিকালি যিটো খুব চিপ হেৰি এটাত কষ্ট এটাত হৈ যায় কম খৰচতেই হৈ যায় তাৰ উপৰি পোষ্টাৰ্ছ লাগিব যিটো বেছিক বস্তুটো লগাটো লাগিবই ট্ৰেইলাৰ্ছ হেৰি বাকী মাৰ্কেটিং কেনেকৈ কৰিব এতিয়া মই ঘৰে ঘৰে যোৱাটো তোমাৰ প্ৰেফাৰ নকৰোঁ মই চিনেমা হল যাওঁ বিকজ মানুহখিনিৰ এটা এনেকুৱা হয় যে মন্দিৰৰ আগেৰে গ'লে যেনেকৈ সোমাবলৈ সময় নাথাকিলেও দূৰৰ পৰা এনেকৈ যাওঁ তেনেকৈ এটা হলত ভিজিট কৰা মানে এনেকুৱা লাগে যেন সেই অঞ্চলটোৰ গোটেইখিনি মানুহ যিয়ে এইটো হলত চিনেমা চালে তেওঁলোকক এবাৰ এনেকৈ দি থৈ আহিলোঁ যেন লাগে মনত আমাৰ এটা ইটছ জাষ্ট এ জেষ্টাৰ গতিকে এনেকুৱা এটা ফিল হৈ থাকে আমাৰ গতিকে আমি তেনেকেই কৰি আমি সন্তুষ্টি লোভি আছোঁ যে উই আৰ ডুইং এ লট কিন্তু একচুৱেলি ইট ইজ নট পচিবল এতিয়া কাইলৈ যদি 200 চিনেমা হল বা 1000 চিনেমা হল এজ আই এম এক্সপেক্টিং 1000 চিনেমা হল ভিজিট দিওঁতে মোক কিমান দিন লাগিব বহুত বছৰ লাগিব চ' ইট ইজ নট পচিবল চ' দেট কেনট বি আ
ৰেগুলাৰ প্ৰচিডিউৰ অফ প্ৰমোটিং আ ফিল্ম গতিকে আমি কৰি আছোঁ এইটো বেলেগ কথা এতিয়া আমাৰ হলছ কম আছে মানুহখিনিৰ ওচৰলৈ গৈছোঁ বাট মাৰ্কেটিঙৰ কাৰণে যি ধৰণৰ ষ্ট্ৰেটেজি বাহিৰত লয় যে টক শ্ব'জ অৰ্গেনাইজ কৰোঁ আমি উই টক দ্য হোল টিম ছেটছ এণ্ড টকছ এবাউট what do we have to market প্ৰথম কথা হৈছে এইটো প্ৰথম কথা হৈছে যে মাৰ্কেটিং কৰোঁতে আমাৰ কেইটামান বস্তু আছে ডেট genre of the film কাষ্ট এনেকুৱা কিবা ইনচিডেণ্ট যিটো সিহঁতক কিউৰিয়চিটি ৰেইজ কৰিব পাৰিব নেকি যে চিনেমা হলত চালে তেওঁলোকে ভাল পাব ডিউৰিং শ্বুটিং এনেকুৱা এটা ইনচিডেণ্ট হৈছে এবাৰ মই এনেকৈ হাতী এটা উঠিছিলোঁ হাতী এটা পৰি গ'লোঁ বুলি কৈ দিলে মানুহে চাব যাব যাচ্ছে হাতীটোৰ পৰা কোনটো চিনত পৰিছিলে এবাৰ চাওঁ ৰ চ' দিজ আৰ দি অনলি থিংছ দেট উই নিড টু চে তাৰ কাৰণে বেলেগকৈ কিমান মাৰ্কেটিং কৰিব লাগে সেইটো অসমত মই ভাবোঁ যে সিমান নালাগে বাহিৰত লাগিব আমি অল ইণ্ডিয়া বেচিছত যদি এখন পেন ইণ্ডিয়া চিনেমাখন কৰোঁ তেতিয়া মাৰ্কেটিং লাগিব কাৰণ তাত চইচ অফ প্ৰডাক্ট বহুত ইয়াতে আঙুলিত আমি গন্ধিব পাৰোঁ এতিয়া কেইখন চিনেমা আহিব কেইখন চিনেমা যাব কেইখন চিনেমা চলি গ'ল কেইখন চিনেমা আণ্ডাৰ কনষ্ট্ৰাকশ্যন গতিকে ইয়াত এতিয়ালৈকে সিমান প্ৰয়োজনীয় হোৱা নাই কিন্তু কোৱা হয় মন কৰিলে চন বাকৰি মাটিতে ধন চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আছে সাংস্কৃতিক বিভাগ আছে আৰু অসমখনক আপোনাৰ বিভিন্ন ক্ষেত্ৰত হয়তো তেওঁলোকৰো এটা টাৰ্গেট আছে প্ৰত্যেকখন চৰকাৰৰ প্ৰত্যেকজন মুখ্যমন্ত্ৰী হয়তো টাৰ্গেট থাকিবই লাগিব যে অসমখনক সৰ্বশ্ৰেষ্ঠ বনাওক গতিকে সকলো ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বনাবলৈ চেষ্টা কৰা যায় কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনত যদি অলপ তেওঁলোকে যদি চেষ্টা কৰা যায় নিশ্চয়কৈ আপুনি কোৱাৰ দৰেই এটি ছবি আমাৰ সন্মুখত আহিব যিটো 1000 চিনেমা হল হ'ব মাৰ্কেটিঙৰ প্ৰয়োজন হ'ব আমাৰ এমপ্লয়মেণ্ট বাঢ়িব থিংকাৰ্ছ বাঢ়িব পাব্লিচিটি উইল বি ডিফাৰেণ্ট ৱাইড দেখিও ভাল লাগিব গতিকে আমি আশা কৰোঁ যে চৰকাৰে যাতে তেনেকুৱা ষ্টেপছ লয় আৰু যিহেতু ইমান ডাঙৰ এজন অভিনেতা হৈ পেলাই সেইখিনি এক্সপেক্ট কৰিছে হয়তো বাকী যিমানবোৰ ইণ্ডাষ্ট্ৰীত কাম কৰি আছে অভিনেতা অভিনেত্ৰীসকল তেওঁলোকৰ হয়তো তেনেকুৱা এক্সপেক্টেশ্যনছ আছে আমাৰ প্ৰত্যেকজন চলচ্চিত্ৰ কৰ্মী ষ্টাৰ্টিং ফ্ৰম দি টেকনিচিয়ান স্পট বয় টু দি লিড কাষ্ট টু দি ছুপাৰষ্টাৰ্ছ যিমানবোৰ মানুহ এটা সাঙুৰি পেলাই মই কথাখিনি কৈছোঁ আমাৰ আটাইৰে এটাই ইচ্ছা আৰু এটাই উদ্দেশ্য জীৱনত চিনেমা ভাল হ'ব লাগে কাম পাব লাগে চবেই ঘৰ চলি থাকিব লাগে আৰু ঘৰ চলি থাকিব লাগে এনেকুৱাকৈ যে আমি ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়েটিভ ফিল্ড এটাত আমি এছ'চিয়েটেড কাৰণ মই ভাবোঁ যে ইতিহাসত নিজৰ নামটো সোমোৱাবলৈ চিনেমা বা আৰ্ট এণ্ড কালচাৰ ইজ দি ইজিয়েষ্ট ৱে গতিকে আজি ময়ো চলচ্চিত্ৰ ইতিহাসৰ এটা অংশ ইয়াৰ কাৰণে মই বেলেগকৈ পঢ়া শুনা কৰিবলগীয়া হোৱা নাই ইয়াৰ কাৰণে মই বেলেগকৈ বলিদান দিবলগীয়া হোৱা নাই সাংঘাতিক আই এম ৱৰ্কিং গতিকে আমাৰ মানুহখিনিৰ ইণ্টাৰেষ্টটো সদায় সেইটো থাকে তেওঁলোকে বেলেগ কাম কৰিলে হয়তো কোনোবা আৰু বেটাৰ কৰিব পাৰিলে হয় জীৱনত কিন্তু তেওঁলোকে চিনেমা কৰি ভাল পায় চিনেমা কৰে বিকজ তেওঁলোক দে লাভ দিছ লাইন গতিকে আমাৰ আটাইৰে ইণ্টাৰেষ্ট এইটোৱেই যে চিনেমা চলচ্চিত্ৰ উদ্যোগটো আৰু আগুৱাই যাওক আৰু ভাল হওক কিন্তু এই ক্ষেত্ৰত যদি ইফ ইউ ডোণ্ট কাম ইন টু চিংক উইথ দ্য গভৰ্ণমেণ্ট ট্ৰেইনিং গভৰ্ণমেণ্ট বা আমাৰ ৰিপ্ৰেজেণ্টেশ্যন যিখিনি আছে চৰকাৰৰ ঘৰত তেওঁলোকে যদি এইটো প্ৰথম প্ৰায়ৰিটি হিচাপে নলৈ যদি লৈ গৈ থাকে কাৰণ পৰোক্ষভাৱে যেতিয়া মোক তুমি কথা এটা যেতিয়া ক'বা মই তোমাক যেতিয়া উত্তৰ এটা দিম তাত আমি মিছকমিউনিকেশ্যন হোৱাৰ চান্সেছ খুব কম কিন্তু তুমি মোক ক'বা তেওঁক সুধিবলৈ তেওঁ কোৱা কথাটো যেতিয়া মই তোমাক ক'ম তাত কিন্তু অলপ কথা সাল সলনি হোৱাৰ আহি যাব পাৰে মানে বেছিকেলি ট্ৰান্সপেৰেঞ্চিটো বহুত ইম্পৰ্টেণ্ট গতিকে মোৰ ইচ্ছা আৰু বিশ্বাস যে চৰকাৰী ষ্টুডিঅ'টোৰ মেকআপ ৰুমটো ঠিকাদাৰে বনাব নালাগে সেইটো মেকআপ আৰ্টিষ্টখিনিৰ এডভাইচ মতে বনিব লাগে গতিকে ষ্টুডিঅ'টো কেনেকুৱা হ'ব সেই ৰিকুৱাৰমেণ্টটো ডিৰেক্টৰ্ছবিলাকে ক'ব এক্টৰ্ছবিলাকে ক'ব তেতিয়াহে হ'ব লাগে এইটো ঠিকাদাৰে বনাব নালাগে তেওঁলোকে কনক্ৰিটৰ কামখিনি কৰক বাট কনক্ৰিটৰ কামটো আমাৰ পৰা সুধি কৰক যে আমাক ক'ত কনক্ৰিট ৱাল এখন লাগে গতিকে যদি সেই কমিউনিকেশ্যনটো ডাইৰেক্ট হৈ যায় আৰু যিখিনি মানে সঁচাকৈ প্ৰকৃতাৰ্থত যিখিনি মানে কাম কৰিব বিচাৰে তেতিয়া মই ভাবোঁ এইটো বৰ সাংঘাতিক টান কাম নহয় কাৰণ আমি চৰকাৰৰ পৰা কোনো ধৰণৰ আমি তেওঁলোকৰ পৰা সাহায্য বিচৰা নাই উই গিভিং দেম ৰেভিনিউ গতিকে এইটো সাহায্য নহয় আচলতে গতিকে চৰকাৰে যেনেকৈ পানী আৰু বিজুলী যোগান ধৰাটো তেওঁলোকৰ এজেণ্ডা বুলি ক'ব নোৱাৰে সেইটো বেছিক বস্তু তেওঁলোকে দিবই লাগিব চৰকাৰ হোৱাৰ লগে লগে সেইটোৰ কাৰণে তেওঁলোকে এক্সট্ৰা ক্ৰেডিট যেনেকৈ ল'ব নোৱাৰে ঠিক তেনেকৈ কলা সংস্কৃতিৰ ক্ষেত্ৰত সংৰক্ষণৰ ক্ষেত্ৰতেই হওক বা এই সাংস্কৃতিক ক্ষেত্ৰখন বহলোৱাৰ ক্ষেত্ৰতেই হওক তেওঁলোকে কৰাটো কিন্তু আচলতে সহায় নহয় সেইটো তেওঁলোকে কৰিবই লাগে বিকজ উইদাউট কালচাৰেল গাইডেন্স দি মৰালিটি অফ দ্য ছ'চাইটি ইজ কম্প্ৰমাইজড আমাক সৰুতেই ভালটো ভাল বেয়াটো বেয়া বুলি আইতাই বিচনাতেই শিকাই থৈছে সাধু কৈ
These are bigger mediums, higher mediums cinema. যিখন দেশত বেছিভাগ মানুহ নিৰক্ষৰ তাত যিয়ে ফলক এখন পঢ়িব নোৱাৰে তেওঁলোকক চিনেমাই শিকাব লাইফৰ বিষয়ে গতিকে ইট ইজ ভেৰি এছেঞ্চিয়েল ইটছ এ কমিউনিকেশ্যন অফ এডুকেশ্যন ডেফিনেটলি আপুনি যিটো কমিউনিটি চোৱাৰ কথা কৈছিলে ইম'শ্যনটো লাৰ্ণ কৰাও ক'ৰবাত এটা ষ্টাডিয়ে হয় আই গেছ ডেফিনেটলি মানুহে কান্দিব নাজানে আজি ময়ো ক'ৰবাত কান্দিব নাজানো হয়তো খুব ভালকৈ হাঁহিবও নাজানো তেনেকুৱা বহুত মানুহ হয়তো আছে যিয়ে থ্ৰু দিছ দে কেন আণ্ডাৰষ্টেণ্ড দ্য থিংছ বাৰু আপুনি ভাবেনে দাদা যে চেলিব্ৰিটি কালচাৰে অভিনেতাৰ মাজৰ শিল্পক নিশেষ কৰি পেলাবলৈ কৰিব চেষ্টা কৰিছে কি কৰে চেলিব্ৰিটি হোৱাৰ লগে লগে তেওঁলোকৰতো নেজ গজি নাযায় অভিনেতাইতো তেওঁ চেলিব্ৰিটি তেওঁ নিজে নহয় তেওঁক নেজ লাগি নাযায় শিং নগজে তেওঁ অভিনেতাই বেচিকেলি মানে ইট ইজ লাইক যে তুমি যদি মোক এতিয়া সোধা যে দাদা বৰষুণ দিব আপুনি গাড়ী আনিছে নহয় মই গৰু হ'ব লাগিব যদি মই তোমাক কওঁ অঁ মই অডিখন আনিছোঁ বুলি তো অডি ইজ দ্য চেলিব্ৰিটি গাড়ী ইজ দি এক্টৰ মই এক্টৰ হয় মোৰ কাম সেইটো কোনে মোক চেলিব্ৰিটি বনাইতো তেওঁলোকে জানিব তেওঁলোকৰ কৈ ভাল লাগিছে মই নিজকে কেতিয়াও চেলিব্ৰিটি বুলি কৈয়ে পোৱা নাই যে মই এজন চেলিব্ৰিটি আহিছোঁ কেতিয়াও মই এতিয়া এক্টৰো নিলিখোঁ মই চেল্ফ এমপ্লয়ড লিখোঁ মই এতিয়া ৰবি শৰ্মা লিখোঁ ডেজিগনেশ্যন সোধে হোটেলত গ'লে তেতিয়া মই তাত চেল্ফ এমপ্লয়ড বুলি লিখোঁ মই এক্টৰ বুলিও নিলিখোঁ কথা হৈছে যে সেইটো তেওঁলোকে বনাই গতিকে ইয়াৰ পৰা কি ডিফাৰেঞ্চ হয় মই বুজিয়ে নাপাওঁ মানে হাউ ইজ দেট ছাপ'জ টু এফেক্ট মি অৰ হাউ ইজ দেট ছাপ'জ টু ইউ ন uplift me it's more responsibility মই আমাৰ ইয়াত সুবিধাটো এইটো হয় I am a superstar for the producer because superstar এজনে minimum number of audience guarantee কৰে regardless of the content যি চিনেমা নহওক কিয় ৰবিদা আছে কাৰণে চাম বুলি যদি আহে মানুহে সেইটো এটা মিনিমাম বেৰিয়াৰ আমি ক্ৰছ কৰি দিওঁ তেতিয়া তাত কি হয় যেতিয়া সে 10% মানুহ মোৰ ফ্যান্স 10% মানুহ যেতিয়া মই হললৈ লৈ আহোঁ তেওঁলোকে চিনেমাখন চাই দে উইল ডু দ্য পাব্লিচিটি সেইং যে চিনেমাখন চাব গ'লো ৰবিদাৰ বঢ়িয়া চিনেমা চাবিচোন কাহিনীটো ইমান ভাল তো মাউথ টু মাউথ পাব্লিচিটি বাঢ়ে আৰু তাৰপিছত এটা এক্সপনেনচিয়েল গ্ৰোথ হয় যে 10% উইল বিগেট 20 উইল বিগেট 40 উইল বিগেট 80 so this is the role of a so I am basically a dot in the business calculation of movies the designation is being a superstar so he guarantees minimum number of audience otherwise amar ekko difference na hai I don't feel anything I don't feel superior I don't feel inferior I don't feel different I'm just me doing the same kind of job that I've been doing since last 27 years but it's just me মইতো ৰবি শৰ্মা বুলিও পাহৰি যাওঁ মোকতো মই যেনহে লাগে আপোনাৰ আপুনি যিমান কিখন মুভি কৰিছে চবতে আপুনি হয়তো ক'ৰবাত নায়কৰ এক্ট কৰিছে বা আপুনি ভাল এটা কেৰেক্টাৰ কৰিছে বাট আপোনাৰ এখনে মুভি আছে য'ত আপুনি খলনায়ক বা ভিলেনৰ এক্টটো কৰিছে তো সেই পৰিস্থিতি আপুনি মানে কেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ সন্মুখীন হৈছিলে আৰু তাৰ সেই যিটো পাৰ্টিকুলাৰ এইটো কথা গতিকে সেই বিষয়ে যদি অলপ অৱগত কৰে তাৰ দুটা কাৰণ আছিলে প্ৰথম কাৰণ হৈছে মুনীন বৰুৱা অ'কে মুনীন বৰুৱা যিহেতু ডিৰেক্টৰ তেওঁৰ কৰিবলগীয়া জাষ্টিছটোৰ ওপৰত মোৰ ফেথ আছিলে যে হি ৱণ্ট মিছইউটিলাইজ মাই পাৰ্চনা উইচ পৰ্ট্ৰেড আ কেৰেক্টাৰ প্ৰথম সেইটো আৰু দ্বিতীয় বস্তু চিনেমা এখন কৰোঁতে এণ্টাগনিষ্টৰ পইণ্ট অফ ভিউৰ পৰা প্ৰটাগনিষ্টটো কিন্তু এণ্টাগনিষ্ট গতিকে আই থট আই ৱাজ দ্য হিৰ' অফ দ্য ফিল্ম যতীনহে আচলতে ভিলেন আছিলে তাত মোৰ দৃষ্টিত চৰিত্ৰটোৰ দৃষ্টিত গতিকে সেই চৰিত্ৰটো কৰোঁতে যদি মানুহে যদি মোক বেয়া পাইছে তেতিয়াহ'লে মই গম পাইছোঁ যে মানুহে মোক ভাল পাইছে গতিকে মই আই ৱাজ হেপী ডুইং ইট কিন্তু তাৰ পাছত মোৰ ফেন্সবিলাকৰ এনেকুৱা কথা হ'ল যে নাই দাদা আপোনাক এনেকৈ মানুহে লাষ্টত এনেকৈ ঘুচিয়াই মাৰাটো আমাৰ ভাল নালাগে আপুনি নকৰিব প্লিজ এনেকুৱা সেই তেতিয়াৰ পৰা এণ্টাগনিষ্ট কৰাটো মই বন্ধ কৰি দিলোঁ আৰু সেইকাৰণেই যেতিয়া ৰাজ শৰ্মা মোৰ বন্ধু যেতিয়া তেওঁক মই এটা এণ্টাগনিষ্ট কেৰেক্টাৰ কৰাইছিলোঁ শ্ৰী ৰঘুপতিত মই কিন্তু তেওঁৰ ডিগনিটিটো নষ্ট কৰি পেলাই তেওঁক মই মাৰা নাই তাত আই গেভ দি এণ্টাগনিষ্ট কেৰেক্টাৰ ইনাফ স্পেচ যে তেওঁ এটা ডিগনিফাইড মৃত্যু তেওঁ যাতে লৈ লয় গতিকে when we both were pointing guns at each other তেওঁ নিজে বন্দুকটো নমাই দিছে and I shot him তেওঁক ইচ্ছা কৰিলে কিন্তু মই চুচৰাই ধূলি লগাই কাপোৰ ফালি পাব্লিকৰ মাজেৰে পেৰেড কৰাই মাৰিব পাৰিলোঁ হয় the whole game was in my hands I was the script writer মই নকৰিলোঁ similarly ৰুদ্ৰখন কৰোঁতেও there was a plan where I was supposed to
kill the antagonist. Okay. I did not do it. মই suggest কৰিলোঁ যে আমি বেলেগ ধৰণে ডিল কৰোঁ চ' যিয়ে চিনেমাখন চাব তেওঁলোকে গম পাব আমি কেনেকৈ ডিল কৰোঁ চ' দিছ ইজ দ্য ফেক্ট আল্টিমেটলি এক্টিংটোতো এক্টিং এণ্টাগনিষ্ট কৰা কেৰেক্টাৰজনো তো এজন এক্টৰেই হয় হি ডাজ হিজ জব ৱেল আই গেট প্ৰেইজ চলিটিউড বা একাকিত্ব আপোনাৰ বাবে কি ই সৃষ্টিৰ বেচিক হেৰি এম্বিয়ন্স আৰু অকলে থাকিব লাগিব তেতিয়া মই নতুন কথা চিন্তা কৰিব পাৰিম একেলগে মদ খাবলৈ বহুত লগৰ ল'ৰা পালোঁ জিম কৰোঁতে এটাও নাপালোঁ গতিকে সৃষ্টিশীল কাম কৰিবলৈ হ'লে ইট ইজ লাইক স্কাল্পটিং মাই অ'ন ফিজিক আই এম ডুইং ইন দ্য জিম তাত লগৰ ল'ৰা আমি কম পাওঁ অলপমান তাৰ অৰ্থটো এইটো যে এইটো কাম অকলেই কৰিব লাগিব গতিকে চলিটিউড ইজ দ্য বেছ অফ ক্ৰিয়েশ্যন মানুহে অকলে চিন্তা কৰিলেহে এটা নতুন বস্তুৰ বিষয়ে ভাবিব পাৰিব দেট ইজ দ্য ৰিজন ৱাই আই ডোণ্ট ব্ৰিং অলং মাই ড্ৰাইভাৰ অ'কে তেওঁ নাথাকিলে লগত মই গাড়ী চলাই চলাই ভাবি থাকিব পাৰোঁ কিবা কিবি গতিকে লাগে বিৰাট দৰকাৰী থিং আৰু আজি বহুতো কথা পাতিলোঁ এগেইন থেংক ইউ আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে শেষত এটা প্ৰশ্ন ৰাখিছোঁ আপোনাৰ বাবে আপোনাৰ হৃদয়ত বৰ্তমান কি থাকে যি অকল শব্দত নহয় নীৰৱতাতে থাকে যি অকল শব্দত নহয় নীৰৱতাতে থাকে নীৰৱতাতে থাকে আচ্ছা মোৰ লগত কি থাকে আই থিংক ইটছ মোৰ ইতিবাচক চিন্তাধাৰাটো এটা সব সময়তে মোৰ লগত থাকে আই এম আ পাৰ্চন হু ইজ মোৰ ইনক্লাইন টুৱাৰ্ডছ ডেমেজ কণ্ট্ৰল ৰাদাৰ দেন ক্ৰাইং অভাৰ স্পিল্ড মিল্ক যি হৈ গ'ল এতিয়া হোৱাট নেক্সট মই সেইটোতে যাওঁ মই ঘূৰাই ঘূৰাই মোক নিজকে এই প্ৰশ্নটো সুধি নাথাকোঁ কিয় হ'ল মোৰ লগতে কিয় হ'ল এনেকুৱা কিয় হ'ল মই এইটো ৰাস্তাৰে নাহি এইটো ৰাস্তাৰে কিয় নগ'লোঁ মই তাৰ কথাটো শুনা হ'লেই হৈ যায় মই তাৰ কথাটো নুশুনা হ'লেই হৈ যায় এইবিলাক নাভাবোঁ যিটো হৈ গ'ল ডান যাৰ ভুলেই নাথাকক কিয় নেক্সট কি কৰিম হোৱাট নেক্সট চ' ডেটছ ইট আজি যিমানখিনি আমি কথা পাতিলোঁ দাদাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত হোৱাৰ বাবে বহুখিনি আলোচনা কৰা হৈছে কেনেদৰে ভাষা সুৰক্ষিত কৰিব পাৰি কেনেকৈ সংস্কৃতি সুৰক্ষিত কৰিব পাৰি তেওঁ নিজৰ মনোভাৱবোৰ তেওঁ কৈছে অসমৰ চিনেমা হলবোৰ জীয়াই ৰাখিবলৈ কেনেধৰণৰ পদক্ষেপ ল'লে সেই চিনেমা হলবোৰ আকৌ এবাৰ পুনৰুজ্জীৱিত হৈ উঠিব তাৰ বিভিন্ন ধৰণৰ কথা কৈছে আমি আশা কৰোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা এই পডকাষ্টৰ দ্বাৰা আপোনাৰ সকলো উপকৃত হৈছে এণ্ড কিপ ৱাচিং দিছ ইজ দ্য ৱে উই টক থেংক ইউ